সকলোকে নমস্কাৰ জনাই আমাৰ প্ৰত্যেক মঙ্গলবাৰে হৈ থকা খেতিৱালাৰ খেতি সংলাপ অনুষ্ঠানলৈকে সকলোকে আন্তৰিক স্বাগতম জনাইছো। খেতিৱালা হৈছে কানেক্টিং ফাৰ্মাৰ্ছ টু ফাৰ ড্ৰিমাৰ্ছ। খেতিৱালা হৈছে খেতি কৃষক আৰু কৃষি উদ্যোগীসকলক একেখন মঞ্চতে ৰখাৰ এটা প্ৰয়াস। খেতিৱালাই কৃষক সবলীকৰণৰ বাবে বিভিন্ন দিশত চেষ্টা অব্যাহত ৰাখিছে। খেতিৱালাই কৃষক সবলীকৰণৰ বাবে 8টা বিভিন্ন প্ৰকাৰৰ সেৱা আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছে। তাৰ ভিতৰত আছে খেতি কৰ্ণাৰ। খেতি কৰ্ণাৰ হৈছে যে কৃষকে উৎপাদিত সামগ্ৰী পোনপটীয়াকৈ উপভোক্তাৰ ওচৰলৈ লৈ গৈ যাতে উচিত মূল্য পায় তাৰ ব্যৱস্থা কৰি দিয়া এটা বিভাগ। খেতি কেন্দ্ৰ এই বিভাগত প্ৰতিটো মণ্ডলত একোটা কেন্দ্ৰৰ জৰিয়তে খেতিয়কসকলক বিভিন্ন ধৰণৰ সেৱা আগবঢ়োৱা হয়। আৰু এটা বিভাগ আছে খেতি কল্যাণ বিভাগ। খেতি কল্যাণ বিভাগে খেতিয়কসকলক অংশীদাৰী পদ্ধতিত বিনিয়োগ প্ৰদান কৰে, যাৰ ফলত খেতিয়কসকলৰ ঋণৰ বোজা আৰু মানসিক চাপ দুইটাই হ্ৰাস পায়। খেতিৱালা মেগাজিন বৰ্তমান ইংৰাজী ভাষাত চলি আছে আৰু অতি সোনকালে ই ভাৰতৰ কেইবাটাও ভাষাত প্ৰকাশ পাবলৈ গৈ আছে। অন্য এটা বিভাগ হ'ল খেতি পুৰস্কাৰ। খেতি পুৰস্কাৰ বিভাগে খেতিয়কসকলক সফল খেতিয়কসকলক চিনাক্ত কৰি তেওঁলোকক সন্মান আৰু পুৰস্কাৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰে। খেতি সামিট বিভাগে আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে। কেভি ডাইলগক অসমীয়াত নামকৰণ কৰা হৈছে খেতি সংলাপ। আমি এই বিভাগত খেতি বিষয়ত অভিজ্ঞ ব্যক্তিসকলক যেনে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ অধ্যাপক, গৱেষক, প্ৰগতিশীল খেতিয়ক আদিসকলক আমন্ত্ৰণ কৰি আনি আমি ইয়াতে খেতিৰ বিষয়ে আলোচনা কৰোঁ, যাৰ জৰিয়তে কৃষক আৰু ছাত্ৰ ছাত্ৰী উভয়ে লাভৱান হ'ব। খেতি কোষ বুলি এটা বিভাগ আছে। এই বিভাগত খেতিৱালাই অংশীদাৰী পদ্ধতিত নিজেই খেতি কৰিবলৈ আগবাঢ়ি আহে। এই 8টা বিভাগেৰে খেতিৱালাই বিভিন্ন ধৰণেৰে কৃষক সবলীকৰণৰ দিশত কাম আৰম্ভ কৰিছে। এতিয়া আমি আমাৰ আমাৰ আলোচনাৰ বিষয়টো হ'ল ৰবি শস্যৰ কীট পতংগ আৰু ৰোগৰ ব্যৱস্থাপনা, মেনেজমেন্ট অফ পেষ্ট এণ্ড ডিজিজেছ অফ ৰবি ক্ৰপছ। আমাৰ সন্মানিত উপস্থিতসকল, আপোনালোকক আজিৰ এই খেতি সংলাপ অনুষ্ঠানত পুনৰবাৰ স্বাগতম জনাইছো। আজি আমাৰ মাজত উপস্থিত আছে এজন অতি উদ্যমী আৰু অনুপ্ৰেৰণাদায়ক ব্যক্তি, ডক্টৰ কুলদীপ তালুকদাৰ। তেখেত বৰ্তমান কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ উদ্ভিদ সুৰক্ষা বিষয়ৰ বিষয়বস্তু বিশেষজ্ঞ হিচাপে কৰ্মৰত হৈ আছে। ডক্টৰ তালুকদাৰে তেওঁৰ শৈক্ষিক আৰু গৱেষণাৰ যাত্ৰা আৰম্ভ কৰিছিল DBT আউট কেন্দ্ৰত, য'ত তেখেতে 2013 পৰা 2018 চনৰ ভিতৰত জুনিয়ৰ ৰিচাৰ্চ ফেলো হিচাপে কাম কৰিছিল। তাৰপিছত তেখেতে 2018 চনৰ আগষ্ট মাহৰ পৰা বৰ্তমানলৈকে কেভিকে কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাত বিষয়বস্তু বিশেষজ্ঞ হিচাপে কৃষকসকলৰ সৈতে সক্ৰিয়ভাৱে কাম কৰি আহিছে। তেখেতৰ বিশেষত্ব আছে উদ্ভিদ সুৰক্ষা আৰু মাছৰুম প্ৰযুক্তি। মাছৰুমৰ স্পন উৎপাদনৰ ক্ষেত্ৰত তেওঁৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য। তেওঁৰ গৱেষণামূলক কামৰ ফলস্বৰূপে 2019 চনত ডক্টৰ তালুকদাৰে KPV মেনন নেশ্যনেল বেষ্ট পোষ্টাৰ এৱাৰ্ড লাভ কৰি অসমক ৰাষ্ট্ৰীয় মঞ্চত গৌৰৱান্বিত কৰিছে। বৰপেটা জিলাত তেখেতৰ উদ্যোগেৰে IPM ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট প্ৰযুক্তিৰ ব্যাপক প্ৰচলন হৈছে, যিয়ে কৃষকৰ মাজত উদ্ভিদ সুৰক্ষা বিষয়ক এক নতুন দিশ প্ৰদান কৰিছে। ডক্টৰ তালুকদাৰে
ডক্টৰ তালুকদাৰৰ বৰ্তমানলৈকে 3খন গ্ৰন্থ প্ৰকাশ পাইছে আৰু ৰাষ্ট্ৰীয় সাময়িকীত প্ৰকাশিত 6খন বৈজ্ঞানিক প্ৰবন্ধও তেখেতৰ প্ৰকাশ পাইছে। অতি সংক্ষেপে ক'ব পাৰি যে ডক্টৰ তালুকদাৰ হ'ল এজন বৈজ্ঞানিক, এজন প্ৰযুক্তি প্ৰচাৰক আৰু এজন সঁচা কৃষক সেৱক। আজি তেওঁ আমাৰ মাজত উদ্ভিদ সুৰক্ষা সম্পৰ্কে নিজৰ মূল্যৱান অভিজ্ঞতা আৰু জ্ঞানৰ বিষয়ে আলোচনা আগবঢ়াব। আহক আমি সকলোৱে ডক্টৰ কুলদীপ তালুকদাৰক এটা উষ্ণ আদৰণি জনাওঁ আৰু তেওঁৰ বক্তব্য উপভোগ কৰোঁ। এতিয়া মই ডক্টৰ কুলদীপ ছাৰক অনুষ্ঠানটো আগবঢ়াই নিবলৈ অনুৰোধ জনালোঁ। ছাৰ প্লিজ। ধন্যবাদ ধন্যবাদ সকলোকে। পোনপ্ৰথমে আজি আমাৰ ইয়াতে মাজত কৃষকসকল আৰু মই বিশেষকৈ ধন্যবাদ জনাব লাগিব আজি খেতিৱালা আৰু দেৱজিৎ দা, তেওঁলোকে মোক ৰিকুৱেষ্ট কৰিছিল আৰু এই মৰ্মে কিছু অলপ মই যিখিনি পাৰো, যিখিনি অলপ অভিজ্ঞতা সেইখিনি বিশেষকৈ ৰবি শস্যৰ লগত পোক পতংগ আৰু বেমাৰ আজাৰৰ কিছু অলপ কথা আপোনালোকৰ মাজত দাঙি ধৰিম বুলি ভাবিছো। তাৰে মাজত যদি আপোনালোকৰ কিবা যদি ইয়াতে বুজিব লগা হয় বা কিবা কথা পাতিব লগা হয়, আপোনালোকে ধুনীয়াকে মাজত সুধিব পাৰিব। ঠিক আছে, মই প্ৰেজেন্টেশ্যনখন শ্বেয়াৰ কৰো আপোনাক। স্ক্ৰীন শ্বেয়াৰ হৈছেনে বাৰু আপোনাৰ? হৈছিলে হৈছেনে? শ্বেয়াৰ হৈছে ন? হয় ছাৰ, হৈছে। সকলো ফুল স্ক্ৰীন দেখি পাই আছে সকলোৱে? হয়, পাই আছো। হয়। ঠিক আছে, তো আমি কিছু অলপ সংক্ষেপ কিছু অলপ আমাৰ যিবিলাক ৰবি শস্যৰ কীট পতংগ আৰু ৰোগৰ কিছু অলপমান আমি কথা পাতিম। কীট পতংগ থাকে বাৰু, কিন্তু কীট পতংগতকৈও বেছি আমি আচলতে ৰবি শস্য মানে কি আৰু মেইনলি আমাৰ যিবিলাক ভেজিটেবলছ হয় সেইখিনিৰ ওপৰত অলপ বেছি কথা পাতিম। প্ৰথমতে আমাৰ এতিয়া বিশেষকৈ ৰবি শস্যৰ এতিয়া ষ্টাৰ্ট আছে আপোনাৰ বিলাহী। বিলাহী চাগে চবৰে খেতি বাতি আপোনালোকে এজ এ খেতিয়ক আপোনালোকে সকলোৱে কৰিছে। এইখন ফটো আচলতে মই মহাৰাষ্ট্ৰৰে এখন লৈছিলো, তাতে একবাৰ আমাক ফিল্ড ভিজিটত নিছিলে, মই তাতে দেখি পেলাই খুব ভাল লাগিছিল। তেওঁলোকৰ এই ধৰণে তেওঁলোকে ধুনীয়াকে কৰিছিল। তেওঁলোকৰ এইখিনিও নাৰ্চাৰী, তেওঁলোকে নাৰ্চাৰীবিলাকো বহুত ধুনীয়াকে বনায়। এইখিনি তাৰে ফটো আচলতে। মেইন ফটো হ'ব এতিয়া অকল এইটো বেমাৰ যিটো আমি গুৰি পচা বেমাৰ বুলি কওঁ। আপোনালোকে যদি গছডালৰ ঠিক গুৰৰ ফালে দেখিব অলপ কলাকে পৰিছে, দেখিছেনে? আৰু যদি আপুনি কিবাকে যদি পুলিটো উঘালি আনে, তাৰে ফলত দেখিব আপুনি গুৰিৰ ফালে অলপ কলা কলাকে এনেকে পচি যোৱা এটা বেমাৰ হয়। এইটো অকল বিলাহীতে নহয়, কেতিয়াবা আপুনি কিছুমান শাক পাচলিতো দেখিব পাৰিব, বা আমাৰ এতিয়া কিছুমান আপোনাৰ চব্জি খেতি কৰা যায়, যেনেকে ধৰক পালেং শাক বা এনেকুৱা শাক জাতীয় কিছুমান গছতো আপুনি এই ধৰণৰ বেমাৰটো দেখিব পাব। এইটো ইংলিছত আমি ৱায়াৰ ষ্টেম বুলি কওঁ আৰু অসমীয়াত গুৰি পচা বেমাৰ বুলি কওঁ। ঠিক, নেক্সট মই ইয়াৰে যিবিলাক আপোনাৰ মেইন আমি যিবিলাক এইখিনি বেমাৰ নহবৰ কাৰণে যিখিনি আমি ব্যৱস্থাপনা ল'ব লাগে, বা হোৱাৰ পিছত যিখিনি বেমাৰটো যদি হৈ যায় তাৰপিছত আমি কি ধৰণৰ ব্যৱস্থাপনা ল'ব লাগে, এইখিনি আমি সংক্ষেপে অলপ লাষ্টৰ ফালে কথা পাতিম। মই প্ৰথমতে বেমাৰখিনি আপোনালোকক কথাখিনি কৈ ল'ব খুজিছো। তো প্ৰথমতে দেখিছে আপুনি গছডালৰ গুৰিখিনি পচি গৈছে। গছডালৰ এইটো অৱশ্যে একদম পুলি যেতিয়া লগোৱা যায় তাৰ পিছে পিছে এইটো বেমাৰ দেখা দিয়া যায়। এইটো হয় আপোনাৰ আচলতে এটা আমাৰ চইল বৰ্ণ ভেঁকুৰ জাতীয় এটা বেমাৰ থাকে। এই ভেঁকুৰজনীয় বেমাৰটো আপোনাৰ অলৰেডি মাটিত থাকেই। ঠিক, তো মাটিৰ পৰা সেই যিটো ভেঁকুৰ হয়, ভেঁকুৰ আপোনাৰ গছত সোমাই আহি পুলিটো আপোনাৰ পচাই দিয়ে। আৰু সেইকাৰণে কি হয়, আপুনি এখন পিকচাৰত দেখিছে চাগে লাহে 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 পাতবিলাক শুকাই আহে। ঠিক,
এইটো আচলতে এই কাৰণে হয়, তলত যদি আপুনি গুৰিটো পচিয়ে যায়, পচি গলে গছডালৰ তলৰ পৰা যিখিনি আপোনাৰ পানী বা সাৰ যিখিনি গছক যোগান ধৰিব লাগে সেইখিনি নপৰা হয়, তাৰ কাৰণে লাহে লাহে গছডাল পচি আহে। ঠিক। নেক্সট হল এতিয়া চাগে চবে বিলাহীৰ আৰু এটা খেতি কৰিছে। এই সময়ত যদি বিলাহী খেতি কৰিছে, এইটো আপোনাৰ আৰ্লি ব্লাইট বুলি কয়। এটা লিড ব্লাইট বুলিও আছে, আপোনালোকে চাগে চবে গম পায়। আৰ্লি ব্লাইটত কি হয়, এইটো আপোনাৰ এই যিবিলাক পাত হয়, ঠিক ধৰক আপুনি ধৰক এই অক্টোবৰ লাষ্ট বা এই ফেব্ৰুৱাৰী নৱেম্বৰ ফাৰ্ষ্ট বা ছেকেণ্ড উইকত যদি আপোনালোকে পুলি ৰুইছে, আৰু এইখিনি সময়তে যে কিবাকে যদি একজাক বৰষুণ পৰিছে অলপকে চিৰচিৰকে, যদিও এইবাৰ নাই, জেনেৰেলি কেতিয়াবা পৰে, তেতিয়া কি হয় আপোনাৰ পাতবিলাক লাহে 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 কলা পৰি আহে আৰু কিছু ধৰণৰ অলপ এনেকুৱা হালধীয়া বৰ্ণ হয়। আৰু যদি ফলবিলাক আপুনি চাই যিবিলাক বিলাহী পিছলৈকে, তেতিয়া দেখিব বিলাহীবিলাক আপোনালোকে পিকচাৰটো দেখিছে চাগে, এই ধৰণৰ পিকচাৰ দেখিছে নে? ইয়াতে গোল গোল গোলকে ৰিং পৰিছে। এইটো এইটো হ'ল আপোনাৰ এটা ভেঁকুৰ, অল্টাৰনেৰিয়া বুলি কয়। এই ভেঁকুৰটোৰে মেইন চিমটম বিলাক হ'ল আপোনাৰ গছৰ যিবিলাক চিন বা ফলত যদি হয়, তেতিয়াহ'লে আপুনি দেখিব এই ধৰণৰ গোল 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 গোলকে একদম ৰিং ৰিংকে পৰিছে। এইটোক আমি আৰ্লি ব্লাইট বুলি কওঁ। ঠিক। এই ধৰণৰ এইবিলাক আপোনাৰ দেখিছেনে, এই যিবিলাক হৈছে। আৰু পিছলৈকে অৱশ্যে কি হয়, এই ধৰণৰ যিবিলাক চিন বিলাক পিছত যদি শুকাই যায়, এই আমাৰ দেখিছেনে পিকচাৰত এই ধৰণৰ এনেকুৱা পচি যোৱা নিচিনা এটা আমি দেখিব পাওঁ। এইটো বাৰু মাইক্ৰস্কোপৰ। এই আৰু এটা আপুনি বেমাৰ দেখিব, এইটো আমি যদি এনেকুৱা ধৰণতে অলপমান যদি এইবাৰ অৱশ্যে এই বেমাৰটো অহা খুব বেছি এটা সম্ভৱ আছে, কিয়নো আপোনাৰ গৰম আৰু এই ঠাণ্ডা এই ধৰণৰ মাজত যদি এটা টেম্পাৰেচাৰ থাকে, তেতিয়াহ'লে দেখিব আপোনাৰ বিলাহী গছ আৰু বিলাহী ফল এই দুয়োটা বস্তু এনেকুৱা পচি যোৱা নিচিনা হয়। আৰু কেতিয়াবা অলপমান ওপৰত কেতিয়াবা এনেকুৱা এই দেখিছেনে অলপমান টান এটা হাৰ্ডি ষ্ট্ৰাকচাৰ নিচিনা হয়, তাত কেতিয়াবা বনি যায়। এইটোক আমি কি বুলি কয়, পচি যোৱা বেমাৰ বুলিও কওঁ, বা গছটো পচি যোৱা নিচিনা বেমাৰ এটা দেখা দিয়ে। তাৰপিছতে অৱশ্যে মই এইখিনিতে আৰু আকৌ বিলাহীৰ মাজতো আহিলো। একেই বেমাৰ লিড ব্লাইট বিলাহীতো হয়, আৰু লিড ব্লাইট এইটো আপোনাৰ এইটো বিলাহী লিড ব্লাইট। ঠিক। এই দেখিছেনে আপোনাৰ এই পাতবিলাক যদি আপুনি ভালকে চাই, তেতিয়াহ'লে পাতবিলাকৰ তলৰ যিবিলাক ঠাই থাকে, এই তলৰ পৰ্চনটো আপুনি দেখিব প্ৰথমতে লাহেকে অলপমান বগা বগা এটা ষ্ট্ৰাকচাৰ পৰে, আৰু পিছলৈকে দেখিব সেইখিনি জেগা পচি যায় আৰু এটা ভিজা 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 নিচিনা, মানে জেকা নিচিনা এটা পিকচাৰ আমি দেখি পাওঁ। ঠিক। সেইটোক আমি লিড ব্লাইট বুলি কওঁ। এই পিকচাৰটো আপুনি বহুত বেছি আমি ছেম ভাবিব পাৰো আপোনাৰ আলুৰ লগতো হয়, একে একদম চিমটমটো। ঠিক। এইবিলাক লিড ব্লাইট হোৱা আপোনাৰ চৰি এইটো নহয়, এইটো একেই ছেম বস্তু আমি আলু খেতি যদি আপোনালোকে কৰে, আলু খেতিটো এই ধৰণৰ বস্তুটো বহুত কমন, একেই দেখিবলৈ। দেখিছেনে এইফালে যদি এইখিনি পাতৰ ষ্ট্ৰাকচাৰটো দেখি পায়, একেই আপোনাৰ প্ৰথমতে বগা পৰি এইখিনি বগাখিনি হ'ল আচলতে ভেঁকুৰ। লাহে 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 কি হয়, পাতটো আপোনাৰ এনেকৈ শুকাই যায়, আৰু বহুত যেতিয়া আপোনাৰ শুকাই যায়, গোটেই পাতটো নষ্ট হৈ যায়। আৰু জেনেৰেলি এই বেমাৰটো আহিলে আচলতে আপোনাৰ যিটো আলু খেতি নষ্ট হয়েই, কিন্তু কিছু যদি আলু অলপমান আপোনাৰ যদি থাকিও যায়, তেতিয়াহ'লে দেখিব পিছলৈকে আলুবিলাক আপোনাৰ এনেকুৱা কলা 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 হৈছে। ঠিক। এই দুটা বেমাৰ আহিলে এয়া বহুত মাৰাত্মক বেমাৰ বুলিয়ে কম। এইটো আপোনাৰ বিলাহী হওক, এইটো আমাৰ আলু খেতি হওক, এইটো যদি বেমাৰ এদিন যদি দেখা পৰিছে, তেতিয়াহ'লে আপোনাৰ দেখিব নেক্সট আপোনাৰ আজি যদি এডাল বা দুডাল গছত হৈছে, কালি দেখিব গোটেই আপোনাৰ খেতিখনে লাহে লাহেকে একদম বেয়া কৰি পেলাইছে। আৰু এই বেমাৰটো আচলতে আপোনাৰ আজি মই হিষ্ট্ৰী ক'ব নাযাওঁ, কিন্তু বেমাৰটো প্ৰথমতে ষ্টাৰ্ট হয় নীলগিৰি হিলছৰ পৰা, নীলগিৰি তামিলনাডুৰ পৰা। তাৰ পৰা আপোনাৰ এই ভেঁকুৰখিনি বতাহত উৰি 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 এটা জাৰ্ণি কৰে গোটেই, আৰু জাৰ্ণি কৰি লাষ্টত ইফালে নৰ্থ ইষ্টলৈকে আহে। এইটো বতাহজনী এটা ভেঁকুৰ হয়, বতাহতে ঘূৰি ফুৰে, আৰু পিছলৈকে এই ধৰণৰ যেতিয়া বিলাহী হওক বা আলু খেতি হওক, তাতে এটা মাৰাত্মক প্ৰব্লেম এটা দেখা দিয়ে। তাৰপিছত আৰু এটা আমাৰ বিলাহীৰে প্ৰব্লেম আছে। মই বিলাহী আৰু এইখিনি অৱশ্যে এই বেমাৰটো আপোনাৰ আমি খুব বেছি বেঙেনাটো দেখি পাওঁ, বেঙেনা বা এই ধৰণৰ গছত। এইটোক আমি লেৰেলি যোৱা বুলি এটা বেমাৰ বুলি কওঁ। ঠিক। এইটো দেখিছেনে আপোনাৰ পাতবিলাক
চাগে মোৰ লগত কৃষকসকলে চবে ক'ব পাৰিব এই পাতবিলাক লাহে লাহে লেৰেলি গৈছে এনেকুৱা লাগে যেন গছডালে যে বহুত দিনৰ পৰা পানী পোৱা নাই একো ধৰণৰ পানী নিদিয়াৰ কাৰণে গোটেইখিনি গছডাল লেৰেলি গৈছে এইটো আচলতে এটা বেক্টেৰিয়াজনিত বেমাৰ হয় যাৰ কাৰণে আপোনাৰ কি হয় বেক্টেৰিয়া আপোনাৰ যেতিয়া ভিতৰত মানে গছডালৰ ভিতৰত শিপাই লয় তেতিয়াহ'লে কি হয় গছডালে তলৰ পৰা আপোনাৰ পানী বা সাৰ ধৰণৰ বস্তু গছজোপাৰ ভিতৰত যোগান ধৰিব নোৱাৰে যাৰ কাৰণে গোটেই পাতজোপা আপোনাৰ লেৰেলি যায় ঠিক এতিয়া এইটো বস্তু অৱশ্যে কেতিয়াবা কি হয় আপোনাৰ ভেঁকুৰৰ কাৰণেও হয় কেতিয়াবা অৱশ্যে বেক্টেৰিয়াৰ কাৰণেও হয় এতিয়া এটা ডাঙৰ প্ৰশ্ন চবৰে হয় যে আমি বেক্টেৰিয়া বা ভেঁকুৰ এই দুটা বস্তুৰ আমি পাৰ্থক্যটো কেনেকে গম পাম যে বেক্টেৰিয়া বেমাৰটো কৰিছে নে ভেঁকুৰে বেমাৰটো কৰিছে তো সেইটো কাৰণে এটা বহুত চিম্পল টেষ্ট হ'ল সেইটোক আমি উজ টেষ্ট বুলি কওঁ উজটো আপুনি উজ টেষ্ট কৰিলে এইটো বেক্টেৰিয়া হয় নে নহয় আপুনি গম পাব উজৰ কাৰণে বহুত চিম্পল হয় আপোনাৰ এইটো কি কৰিব লাগে প্ৰথমতে যদি আপুনি এডাল গছ মানে একদম কুমলীয়া গছ এডাল আপুনি বেকাকে আপুনি গছডাল কাটি ল'ব বেকাকে কাটি আপুনি একদম ক্লিয়াৰ মই এইটো বাৰু টেষ্ট টিউবৰ পিকচাৰ দেখাইছো বা কিছুমান আপুনি একদম আমাৰ আইনাৰ গিলাচ হয় আইনাৰ গ্লাছত একদম চাফা পানী লৈ পেলাই তাতে অলপ দেৰি থৈ দিব অলপ দেৰি 5-10 মিনিট মানৰ পিছত থলে যদি বেক্টেৰিয়াই বেমাৰটো কৰিছে তেতিয়াহ'লে আপুনি দেখিব এই ধৰণৰ বস্তু যিখিনি দেখিছে নে ইয়াৰ পৰা এনেকে ওলাই আহিছে বগা 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 কিছু ধৰণৰ বস্তু এইটো এনেকুৱা লাগে যেন কেতিয়াবা আপুনি যেন ধূপকাঠি জ্বলালে যি ধৰণে এটা ধোঁৱা ওলাই ধূপৰ পৰা সেই একেই বস্তু ইয়াতে দেখা দিয়ে যদি এই বস্তুটো দেখা দিছে তেতিয়াহ'লে আপুনি কনফাৰ্ম যে এইটো বস্তু বেক্টেৰিয়াই কৰিছে আৰু এইটো বহুত চিম্পল টেষ্ট আপুনি পথাৰতে কৰিব পাৰে আৰু যদি এইটো বস্তু দেখা দিয়া নাই তেতিয়াহ'লে আপুনি কনফাৰ্ম যে এইটো বেক্টেৰিয়া নহয় এইটো ফাংগাছে কৰিছে বেক্টেৰিয়া ভেঁকুৰে কৰিছে তেতিয়া অৱশ্যে ব্যৱস্থাপনাটো আমি বেক্টেৰিয়াৰ কাৰণে বেলেগ হ'ব পাৰে আৰু ফাংগাছৰ কাৰণে বেলেগ হ'ব পাৰে ঠিক তাৰপিছত এইটো বাৰু ইমান ইম্পৰ্টেণ্ট নহয় আৰু এই ধৰণৰ কিছুমান বেক্টেৰিয়েল স্পটো দেখা দিয়ে এইখিনি আমি কথা পাতিম বাৰু কেতিয়াবা অৱশ্যে আমি এইখিনি বস্তু এই যিটো স্পট হয় এইটো বহুত বেছি কেতিয়াবা কনফিউজ কৰো কেতিয়াবা আমি এটা পোক বা আমি অসমীয়াত বিন্ধা কৰা পোক বুলিও কওঁ এই ধৰণৰ পোকেও কেতিয়াবা আপোনাৰ বিলাহীৰ তাতে ফুটা কৰি পেলাই এনেকৈ কলা কলা কৰি দিয়ে এই ধৰণৰ বস্তু আমি দেখা পাওঁ তাৰপিছত এইটোও চাগে বহুত কমন লিফ কাৰ্ল মানে আপোনাৰ গছজোপাৰ দেখিছেনে ওপৰৰ ফালে উঠি গৈছে ঠিক এইটো হ'ল এটা ভাইৰাছজনিত বেমাৰ আচলতে এইটো বস্তু আপোনাৰ বিলাহীতে নহয় এইটো আমাৰ জলকীয়াটো হয় মই আপোনাক জলকীয়াটো এইটো দেখিছেনে একেই পিকচাৰ এইফালে যদি আপুনি পিকচাৰটো দেখিছে এইটো আৰু আপোনাৰ সেই বিলাহী পিকচাৰখন প্ৰায় একেই আচলতে এইটো বেমাৰ আমাৰ অসমত চাগে এতিয়া বৰ্তমান বহুত বহুত বেছি চলিছে এইটোক আমি আচলতে লিফ কাৰ্ল বুলি এটা বেমাৰ কওঁ এইটো এটা আচলতে ভাইৰাছজনিত বেমাৰ সকলো ভাইৰাছজনিত বেমাৰৰ আপুনি গম পাব যেতিয়া গছত যেতিয়া সিহঁতে এফেক্ট কৰে আক্ৰান্ত হয় গছৰ সেইটো ভাইৰাছৰ পৰা তেতিয়া গম পাব এই ধৰণৰ কিছু অলপমান হালধীয়া হালধীয়া আপোনাৰ চিন বিলাক আহিব অৱশ্যে বেলেগ বেলেগ ভাইৰাছৰ অলপ বেলেগ চিমটম এইটো বাৰু লিফ কাৰ্ল ভাইৰাছৰ কাৰণে দেখিছে পাতবিলাক একদম সৰু হৈ গৈছে কিন্তু মেক্সিমাম ভাইৰাছৰ আপোনাৰ এই এনেকুৱা হালধীয়া হালধীয়া কিছুমান কেছ দেখি পাব মেক্সিমাম ঠিক সকলোৱেতো শুনিব পাৰিছে আপোনালোকৰ পাইছো ছাৰ পাইছো শুনি আছো ছাৰ ঠিক তাৰপিছত এইখিনি চাগে চবে বুজি পাইছে এইখিনি কথা এইখিনি নেক্সট এইটো মই বেক্টেৰিয়েল উইল্টৰ কথা ক'লো এইটো আপুনি দেখিল এইটো যদি আপুনি এগেইন মই কথাটো ক'লো এইটো যদি টেষ্ট কৰিব লাগে আপোনাৰ কেঁচা গছডাল কাটি পেলাই এনেকে যদি আপুনি এইটো টেষ্টিভ বাৰু কিন্তু আপুনি যদি এডাল গিলাচত লৈ পেলাই তাতে চাফা পানী লৈ পেলাই এনেকে 5 মিনিট মান থৈ দিয়ে ধুনীয়াকে আপুনি এই ধৰণৰ এটা বগা বগা এটা বস্তু দেখি পাব এইটো দিয়ে আপুনি কনফাৰ্ম হ'ব পাৰে যে এইটো বেক্টেৰিয়া ঠিক তাৰপিছত আমাৰ এইটো হ'ল এইটো বেমাৰ আপোনালোকে এই সময়ত যদি কৰিছে আপোনালোকে প্ৰায় দেখি পাবই এইটো আমাৰ ব্লজম এণ্ড ৰট বা
গছ আমাৰ যিটো বিলাহীৰ ফলটো হয় ফলৰ পিছফালে এনেকুৱা পচি যোৱা নিচিনা কিছুমান অংশ ওলাই পৰে এইটো আপুনি ক'ব গ'লে এইটো আচলতে বেক্টেৰিয়াৰ কাৰণেও হোৱা নাই এইটো ভাইৰাছৰ কাৰণেও হোৱা নাই এইটো আমাৰ ভেঁকুৰৰ কাৰণেও হোৱা নাই এইটো হ'ল আমাৰ গছত কেলচিয়াম যেতিয়া কেলচিয়ামৰ প্ৰব্লেমটো হয় কেলচিয়াম যদি আমি কেলচিয়াম যিটো মৌল সেইটো যদি কমকে হয় তেতিয়াহ'লে এই ধৰণৰ প্ৰব্লেম এটা দেখা দিয়ে আৰু এটা প্ৰব্লেম আপোনাৰ একেলগে দেখাই দিওঁ এইটো হয় আপোনাৰ দেখিছেনে বিলাহীৰ এইখিনি ফাটি গৈছে ওপৰৰ পৰা এইটো হৰাইজেণ্টেল ফাটি যোৱা বুলি কওঁ কেতিয়াবা কি হয় আপোনাৰ এনেকে দীঘলীয়াকৈ ফাটি আহে এইটোক এটা ভাৰ্টিকেল স্প্লিটিং বুলি কয় এইটো এগেইন আপোনাৰ যদি গছডালক আমি ৰোৱাৰ সময়তে যদি ভাল ধৰণে যদি আমি সাৰ পানী তাক যোগান ধৰা নাই বেচিকেলি বৰাক্স আৰু জিংক এই ধৰণৰ দুটা যদি মৌল তাতে কমকে পৰে তেতিয়াহ'লে এই ধৰণৰ ফাটা বেমাৰ এটাও কেতিয়াবা আমি দেখা পাওঁ এতিয়া কথাটো হ'ল আমি কৰিম কি এই ধৰণৰ বস্তুবিলাক ওপৰৰ যিখিনি বেমাৰ দেখালো এইখিনিৰ পৰা আমি প্ৰথমতে কৰিম কি কিছু আজিকালি অৱশ্যে বহুতখিনি বজাৰত গ'লে আমি হাইব্ৰিড বহুতখিনি পাওঁ ঠিক হাইব্ৰিড ভেৰাইটি বহুত আছে কিন্তু আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ হৰ্টিকালচাৰ ৰিচাৰ্চ আপোনাৰ বেংগলোৰত স্থিত এখন ইনষ্টিটিউট হয় তেওঁলোকে বহুত ধৰণৰ এই বেমাৰৰ এগেইনষ্টত ৰেজিষ্টেণ্ট ভেৰাইটি বা প্ৰতিৰোধক ভেৰাইটি কিছুমান ডেভেলপ কৰিছে যেনেকে আৰ্কা ৰক্ষক হওক আৰ্কা সম্ৰাট আৰু আৰ্কা আভিদ ৰিচেণ্টলি আভিদ আমি নিজে চাইছো ৰক্ষক অলপমান পুৰণা হৈ গ'ল সম্ৰাট ভেৰাইটি এইকেইটা ভেৰাইটি আপোনাৰ এই অলপ আগত মই কৈছিলো আৰ্লি ব্লাইট আৰু লিফ কাৰ্ল ভাইৰাছ যিটো বেমাৰ হয় আৰু এই এটা লেৰিলি যোৱা যিটো বেমাৰ বেক্টেৰিয়েল উইল্ট বুলি কওঁ এই ধৰণৰ সিহঁতে ৰেজিষ্টেণ্ট মানে আপোনাৰ প্ৰতিৰোধক অৱশ্যে এটা কথা আমি যেতিয়া তাৰ পৰা ভেৰাইটি আনি পেলাই আমি ইয়াতে নিজৰ মাজত টেষ্ট কৰিছিলো এনেকুৱা নহয় যে বেমাৰটো হোৱা নাই বেমাৰটো হৈছে বেমাৰটো হোৱাৰ পিছতো গছে কিন্তু ফল দি আছে ধুনীয়া ফলে হৈছে আমাক ইনফেক্ট খেতিয়কে পিছত নিজে কৈছে যে গছডাল বেয়া হৈ যোৱাৰ পিছতো আপোনাৰ ফল কিন্তু ভালেখিনি দিছে আৰু সেই হিচাপত তেওঁলোকৰ যিটো মানে এটা কষ্ট অফ কাল্টিভেশ্যন হয় মানে ধৰক বেমাৰটো হোৱাৰ পিছত তেওঁলোকে ধৰক যিখিনি ব্যৱস্থাপনা লয় পেষ্টিচাইড স্প্ৰে কৰিব ইনচেক্টিচাইড স্প্ৰে কৰিব এইখিনি বহুতখিনি কমি আহে আৰু আপোনালোকে তেতিয়া এগেইন কুৱেশ্যন কৰিব পাৰে যে আমি এই ধৰণৰ ভেৰাইটি বিলাক পাম ক'ত ঠিক তো এই ভেৰাইটি বিলাক মই আপোনাক বজাৰত পোৱাটো অলপ দিগদাৰী আছে আমি নাপাওঁ কিন্তু তেওঁলোকৰ যিটো ৱেবছাইট আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ হৰ্টিকালচাৰ ৰিচাৰ্চ আপুনি যদি গুগলত মাৰি চায় তাতে আপোনাৰ এটা চিট পৰ্টেল বুলি পাব সেই চিট পৰ্টেলত আপুনি অৰ্ডাৰ কৰিলে আজিকালি অনলাইন যোগে আহে আৰু আজিকালিতো বহুত ভাল হৈছে আপুনি UPI পেমেণ্ট গুগল পে' বা ফোন পে' কৰিলে আপোনাৰ ধুনীয়াকৈ হয় আৰু বেছি দামো নলয় বহুত কষ্টলি নহয় আপোনাৰ লগে লগে তেওঁলোকে পঠাই দিয়ে এই ধৰণৰ ভেৰাইটিবিলাক তাৰ পৰা পোৱাটো বহুত ইজি হৈ গৈছে ছেকেণ্ড হ'ল আজিকালি অৱশ্যে বহুত জেগাত দেখিছে আমি কি কৰো যিটো নাৰ্চাৰী মানে পুলি বাৰী যিখিনি হয় পুলি বাৰী যদি আমি নাইলন নেটেদি আমি যদি মানে তাক কভাৰ কৰি লওঁ তেতিয়াহ'লে কি হয় আপোনাৰ ভাইৰেল যিবিলাক বেমাৰ বেচিকেলি ভাইৰেল বেমাৰবিলাক মই আপোনাক অৱশ্যে ক'ব পাহৰি গলো ভাইৰেল বেমাৰ বেক্টেৰিয়া আৰু ফাংগাছ এইটো মাটিত থাকিব পাৰে বা বতাহৰ পৰা আহিব পাৰে কিন্তু ভাইৰাছ বেমাৰটো এনেকুৱা যিটো মানে নিজে কেতিয়াও বেমাৰ কৰিব নোৱাৰে তাক এটা জাৰিয়া লাগিব যেনেকে আমি কিছু বছৰ আগত আমাৰ কৰোণা হৈছিলে কৰোণা হওঁতে আপুনি শুনিব পাইছিলে দেখিব পাইছিলে যে বেমাৰটো যদি হ'ব লাগে তেতিয়াহ'লে সি বতাহত নিজে ফুৰিব নোৱাৰে এইটো টাচ হ'বলৈ যে এজন বেলেগ মানুহ এজনে লাগে ঠিক তেনেকেই ভাইৰাছ বেমাৰটো যদি বিয়পাব লাগে তেতিয়াহ'লে ভাইৰাছ বিয়পাবলৈ হ'লে মেইনলি আমাৰ পোকবিলাক বেছি দিগদাৰী কৰে আৰু এইখিনিত আমাৰ যদি যিবিলাক আমাৰ বিলাহীৰে ভাইৰাছ হওক বা জলকীয়াৰে ভাইৰাছ হওক বেলেগৰে ভাইৰাছ হওক এই ধৰণৰ আমাৰ যিবিলাক খেতি বাতিৰ ভাইৰাছ হয় এইখিনি জেনেৰেলি বিয়পাই এটা সৰু এটা মাখি যদি আপুনি যাক আমি হোৱাইট ফ্লাই বুলি কওঁ একদম ৰাতিপুৱা যদি আপুনি গছজোপাত গৈ পেলাই একদম ৰাতিপুৱা গৈ পেলাই যদি বিলাহী বা আপোনাৰ জলকীয়াৰ গছডাল যদি অলপমান লৰাই দিলে দেখিব কিছুমান সৰু সৰু পখিলা উৰি ফুৰিছে ঠিক দেখিছে চাগে বহুতে সেই বস্তুটো হ'ল আপোনাৰ পোকটো আচলতে কোনো ধৰণে ইমান হাৰ্মফুল নহয় ই আচলতে জাষ্ট ৰসটো চুহিব আহে ৰসটো চুহিব আহোঁতে কি হয় তাৰ মুখত অলৰেডি ভাইৰাছটো থাকে এই ভাইৰাছটো গছক দি যায় আৰু তেনেকৈ যদি সি অলৰেডি এটা গছ যোনটো অলৰেডি ইনফেক্টেড হৈছে তাৰ পৰা যদি সি ৰস চুহিবলৈ আন এটা গছত যদি আকৌ ৰস চুহিব যায় তেতিয়াহ'লে ভাইৰাছটো দি যায় আৰু সেই ধৰণে আপোনাৰ ভাইৰাছ মানে ইফালৰ পৰা সিফালে বিয়পায় তো সেইখিনি কণ্ট্ৰল কৰিবলৈ হ'লে আমি ইনচেক্টিচাইডটো মাৰিবই পাৰোঁ ঠিক কিন্তু আপুনি যদি তাতে নেট লগাই পেলাই যদি আপুনি কভাৰ কৰে অৱশ্যে বহুত যদি বেছিকে আছে তেতিয়াহ'লে নকওঁ কিন্তু এটলিষ্ট পুলি বাৰীখিনি
পুলি বাৰীখিনি যদি আমি নেটেদি লগাই পেলাই লগাওঁ তেতিয়াহ'লে আপোনাৰ বহুত ধৰণে এই ভাইৰাছৰ প্ৰব্লেমটো কণ্ট্ৰল হয় ঠিক তাৰপিছত আমি আৰু গুটি শোধন কৰিব পাৰোঁ আগতে অৱশ্যে কেপটাফ আছিলে আজিকালি ফচেটাইল পোৱা যায় গুটি শোধন যদি এই ধৰণে কেমিকেল দি আমি কেপটাফ 1 কিলো গুটিত যদি 2 গ্ৰাম মিক্স কৰি পেলাই আপুনি পানীত মিহলাই তাক 1-2 ঘণ্টা থৈ দিয়ে আৰু নেক্সট এগেইন তাৰপিছত যিখিনি শুকান গুটি সেইখিনি অলপমান আপুনি ছায়াত যদি মেলি থৈ দিয়ে তেনেকেও আপুনি ইউজ কৰিব পাৰে আৰু কিছুমানে কোনোবাই যদি কয় যে নাই মই অৰ্গেনিক ফাৰ্মিং কৰোঁ তেতিয়াহ'লে আপুনি কপাৰ অক্সিক্লৰাইড ইউজ কৰিব পাৰে হাইড্ৰক্সাইড নহয় বাৰু কপাৰ অক্সিক্লৰাইড বা আমি বজাৰত সেইটো ব্লাইটক্স বুলি পাওঁ ব্লাইটক্সৰ স্প্ৰে কৰি কিছু অলপমান ইয়াৰ পৰা সকাহ পাব পাৰে কিন্তু যদি মই এগেইন কওঁ যে ভাইৰাছৰ যদি প্ৰব্লেমটো হয় ভাইৰাছ প্ৰব্লেম হ'লে কিন্তু আপোনাৰ বহুত বেছি এটা ইনচেক্টিচাইড বা এই ধৰণৰ স্প্ৰে কৰি পেলাই আপোনাৰ এটা লাভ নাই আপুনি যেতিয়ালৈকে হয়তো যদি অলপ ঘৰতে কৰিছে তেতিয়াহ'লে কথা নাই বাৰু অলপমান কিবা এটা ভিটামিন মাৰি পেলাই কেইদিনমান থ'ব পাৰে কিন্তু মেইন কথাটো হ'ল এইবিলাকৰ কাৰণে আমি মেইন সচটো ক'ৰ পৰা আনিছো গুটিখিনি ক'ৰ পৰা আনিছো সেইটো বহুত ডাঙৰ কথা এডাল যদি বিলাহী বা জলকীয়াৰ গছ তাৰ যিটো ফল হয় সেইটো ফলৰ পৰা যদি আমি সচটো ৰাখি দিওঁ অলৰেডি যদি এডাল গছত বেমাৰ আছিল স্পেচিয়েলি ভাইৰাছ বেমাৰ তাৰে যদি গুটি আমি এগেইন নেক্সট ছিজনো ইউজ কৰোঁ তেতিয়াহ'লে গম পাব সেই বেমাৰটো অট'মেটিক আহিবই তো আমি খুব দৰকাৰ যে আমি সচটো ক'ৰ পৰা আনিছো আৰু এনেকুৱা ভাইৰাছ ফ্ৰী যদি চিট পাইছো তেনেহ'লে খুব ভাল তাৰপিছত আৰু মই আপোনাক দেখাইছিলো কেলচিয়ামৰ এটা প্ৰব্লেম যিটো মানে ধৰক ফলটো ফাটি যায় বা কেতিয়াবা বিলাহীৰ এণ্ডটো কলা কলা পৰি যায় তেতিয়াহ'লে আপুনি বজাৰত আমি পাওঁ কেলচিয়াম ক্লৰাইড কিনিবলৈ কেলচিয়াম ক্লৰাইড আপুনি স্প্ৰে কৰিলে এই ধৰণৰ বেমাৰৰ পৰা অলপমান বাচিব পাৰে ঠিক এইখিনি চবেই সকলোৱে বুজি পাইছে চাগে কথাখিনি কাৰোবাক কিবা সুধিব লগা আছে যদি সুধিব পাৰে কোনো কথা নাই তাৰপিছত কিছু আৰু আমি খেতি বাৰীত কাম কৰিব পাৰোঁ যেনেকে ধৰক মেইন ফিল্ডৰ চাইডে চাইডে যদি চাৰাউণ্ডিঙত আপুনি যদি মাকৈৰ খেতি কৰে তেতিয়াহ'লে কি হয় বহুত ধৰণৰ বেমাৰ আৰু বহুত ধৰণৰ পোক পৰুৱাৰ পৰা আপুনি অট'মেটিক কণ্ট্ৰল হৈ যায় সি ওৱান কাইণ্ড অফ মানে এটা বৰ্ডাৰ ক্ৰপ বুলি কয় চাৰিও চাইডে যদি আপোনাৰ যদি মাকৈ দি খেতি লগাই দিয়ে তেতিয়াহ'লে আপোনাৰ বহুত ধৰণৰ পোক পৰুৱা আপোনাৰ অট'মেটিক নাহে ঠিক তাৰপিছত বহুত ধৰণৰ আমাৰ যিবিলাক মাটিৰ চইল বৰ্ণ বা মাটিৰ বেমাৰ হয় সেইবিলাক মাটিতে থাকে যদি তাতে এক্সেচিভ বহুত বেছিকে যদি আপুনি পানী দি দিয়ে ইৰিগেশ্যনৰ যিটো জলসিঞ্চনৰ ব্যৱস্থা যেতিয়া আমি কৰোঁ যদি বহুত বেছিকে পানী দি দিয়ে তেতিয়া দেখিব বেমাৰটো বহুত বেছি হৈছে ঠিক তো সেইটো কাৰণে সেই জেগাত যদি আপুনি কিছু হিচাপত ড্ৰিপ ইৰিগেশ্যন যদি কৰিব পাৰে ড্ৰিপ ইৰিগেশ্যন মানে পাইপ লগাই পেলাই তেতিয়াহ'লে এই ধৰণৰ বেমাৰবিলাক বহুত বেছি কম হৈ যায় ঠিক আৰু বিশেষকে যিবিলাক গছত অলৰেডি বেমাৰটো হৈছে স্পেচিয়েলি লেৰেলি যোৱা বেমাৰ বা ধৰক আপোনাৰ যিটো ভাইৰাছ হোৱা বেমাৰ সেইখিনি যদি গছত আপুনি দেখি পাইছে লগে লগে যদি গছডাল উঘালি পেলাই বহুত দূৰত আপুনি লৈ যায় তেতিয়াহ'লেও আমি এই ধৰণৰ বেমাৰৰ পৰা বহুতখিনি আমি সকাহ পাওঁ তাৰপিছত আৰু বেমাৰটো যেতিয়া আপুনি দেখি পেলাই প্ৰথম যেতিয়া দেখিছে প্ৰথম যদি পাত একদম তলৰ ফালে তলৰ যিকেইটা পাত সেইকেইটা যদি আপুনি ছিঙি দিয়ে তেতিয়া আমি বহুতখিনি এই বেমাৰৰ পৰা সকাহ পোৱা যায় তাৰপিছত কেতিয়াবা কি হয় আপোনাৰ যদি আজিকালি অৱশ্যে মালচিং যিটো আমি এটা প্লাষ্টিক পাৰি পেলাই যিটো খেতি কৰোঁ সেইটো হৈছে বহুত কমন হৈছে কিন্তু যদি তাতে যদি কলা চাৰ্ফেচ বা এলুমিনিয়াম টাইপৰ যিটো প্লাষ্টিক হয় সেইটো যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে এটা সৰু এটা পোক পায় আমি থ্ৰিপছ বুলি কওঁ এই থ্ৰিপছৰ পৰা আমি বহুতখিনি সকাহ পাব পাৰোঁ তাৰপিছত এইখিনি মই আপোনাক কৈছিলো বাৰু আপোনাৰ যিখিনি গুটি শোধন আমি কৰিব পাৰোঁ গুটি শোধন কেমিকেল দি আছে বেবিষ্টিন আছে কাৰ্বেণ্ডাজিম আছে এনেকৈ স্প্ৰে কৰি পেলাই আমি কৰিব পাৰোঁ আৰু অৱশ্যে লেট ব্লাইটৰ কাৰণে মই স্পেচিফিকলি কওঁ আলুৰ কাৰণে আলু খেতি আপুনি যেতিয়া আমি আলু খেতি বেচিকেলি কেতিয়া কৰোঁ জেনেৰেলি ঠিক এই নৱেম্বৰ 2nd উইক 3rd উইকত ৰুই দিম তাৰপিছত কি হ'ব আপোনাৰ ডিচেম্বৰ জেনেৰেলি লেট ব্লাইট হয় লেট ব্লাইট হোৱা মেইন ছিজনটোৱে হ'ল ঠিক মাঘ বিহুৰ আগে আগে এনেকুৱা এটা ছিজন হ'ব য'ত আপোনাৰ ঠাণ্ডাও পৰিছে আৰু ঠিক সেইটো সময়ত জাষ্ট অলপ একজাক বৰষুণো পৰিছে বৰষুণ জাক বেছিও নহয় জাষ্ট অলপমান জেকাকে বৰষুণ পৰিলে তেতিয়াহ'লে আপুনি ফৰ চিয়ৰ হৈ থাকক যে আপোনাৰ লেট ব্লাইট আহিবই তেতিয়া কি হ'ব লেট ব্লাইট যেনেকে আমি ধৰক কেতিয়াবা আমি চবেই সকলোৱে বেমাৰ হোৱাৰ আগত আজিকালি কি কৰোঁ ভেকচিন লৈ থওঁ কোনো এটা ল'ৰা যেতিয়া সৰু বাচ্চা এটা জন্ম হয় তাক ভেকচিন দিয়া হয় হয়নে তেনেকে আপুনি খেতিতো ভেকচিন দি থব পাৰে ভেকচিন কেনেকে দিব
ঠিক ধৰক ডিসেম্বৰ সেকেন্ড উইকতে আপুনি যদি আলু খেতিত মানে গছ গিজোপাত যদি আপুনি এটা ফাংগিসাইড স্প্ৰে কৰি দিয়ে জেনাৰেলি আপোনাৰ ডাইথেন M45 বহুত দিন ওপৰৰ পৰা চলি আছে ডাইথেন M45 জাষ্ট লাইট স্প্ৰে 1 গ্ৰাম 1 লিটাৰ পানীত মিক্স কৰি পেলাই যদি আপুনি স্প্ৰে কৰে তেতিয়াহ'লে মেইন বেমাৰটো অলপমান সকাব পাৰি তাৰ পিছতো যদি আপোনাৰ বেমাৰ হয় তেতিয়াহ'লে আজিকালি আমি যেতিয়া মানে খেতিয়কক কওঁ তেতিয়াহ'লে অকল এটা কেমিকেলৰ স্প্ৰে নহয় বেসিক্যালি দুটা বেলেগ বেলেগ কেমিকেলৰ স্প্ৰে কৰিলে বহুত ধৰণৰ ভাল যেনেকৈ আপোনাৰ কাৰ্বেনডাজিম প্লাছ মেনকোজেব এইটো এটা কম্বিনেশ্যন অফ ফাংগিসাইড পায় আপোনাৰ তাৰপিছত এটা লুৰিড বুলি পায় প্ৰথমতে যদি কাৰ্বেনডাজিম প্লাছ মেনকোজেব একেলগে স্প্ৰে কৰি দিলে তাৰপিছত সেকেন্ড 6-7 দিনৰ পিছত আপুনি লুৰিড স্প্ৰে কৰিলে থাৰ্ড আপুনি হয়তো স্প্ৰেটো হয়তো ডাইথেন M45 স্প্ৰে কৰিলে এই গোটেইখিনি হয়তো 7 দিনৰ মূৰে মূৰে যদি স্প্ৰে কৰে তেতিয়াহ'লে এই লিড ব্লাইটৰ পৰা বহুতখিনি আমি সকাহ পাব পাৰোঁ এনেকৈ আপোনাৰ আজিকালি অৱশ্যে চিট কোটিং বহুতখিনি কৰিব পাৰি বাৰু তাৰপিছত আৰু এটা বস্তু আমি যেতিয়া এই ধৰণৰ খেতি বাতিত যেতিয়া আমি কাম কৰোঁ তেতিয়াহ'লে আজিকালি বহুতে আপোনাৰ কি হৈছে কি কেমিকেল স্প্ৰে কৰিবলৈ দিগদাৰি পায় যিহেতু কি কেমিকেলে জানেই আৰু শাক পাচলি বা এইবিলাক ধৰণৰ কেমিকেল স্প্ৰে কৰিলে বহুত ধৰণৰ আজিকালি আমাৰ বেমাৰ হোৱা হৈছে স্পেচিয়েলি কৰ্কট ৰোগ বা কেঞ্চাৰ এই ধৰণৰ বেমাৰবিলাক খুব হৈছে আৰু আৰু কেমিকেল স্প্ৰে কৰিলে আৰু এটা প্ৰব্লেম হৈছে কি আপোনাৰ যিবিলাক মানে নেচাৰেল এনিমি থাকে কিছুমান পোক আমাৰ যিবিলাক কৃষক বন্ধু পোক বুলি কওঁ এই ধৰণৰ পোকবিলাক আজিকালি নোহোৱা হৈ গৈছে তো তাৰে জেগাত আমি কিছুমান কৃষক বন্ধু ফাংগাছ যেনেকৈ এটা ট্ৰাইকোডাৰ্মা পায় চিডোনাছ পায় পেচিলোমাইচিছ পায় এই ধৰণৰ কিছুমান যদি ফাংগাছ আপুনি ব্যৱহাৰ কৰে তেতিয়াহ'লেও এই ধৰণৰ বেমাৰবিলাক আমি কণ্ট্ৰল কৰিব পাৰি কিন্তু ইয়াত প্ৰব্লেম এটাটো হ'ল বজাৰত হয়তো বহুত ইজিলি আপুনি বস্তুটো নাপায় আমাৰ অৱশ্যে কৃষি বিশ্ববিদ্যালয় যোৰহাট তেওঁলোকে বহুতখিনি প্ৰডাক্ট লঞ্চ কৰিছে আৰু চেন্ট্ৰেল এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আমাৰ বাৰাপানী শ্বিলঙত আছে তেওঁলোকেও কিছু প্ৰডাক্ট লঞ্চ কৰিছে সেই প্ৰডাক্টবিলাক কিন্তু আপুনি আগতীয়াকৈ খেতিত যদি স্প্ৰে কৰে বেমাৰটো নাহাৰ আগতে তেতিয়াহ'লে কি হয় এই ধৰণৰ প্ৰব্লেমবিলাক বহুত বহুত বেছি কমি আহে আৰু ছেকেণ্ড হ'ল এওঁলোকক মানে আপোনাৰ ছিংগল এটা একবাৰ দি পেলাই আপুনি বহুত ধুনীয়াকৈ স্প্ৰে কৰি বহুতখিনি জেগা স্প্ৰে কৰিব পাৰে আৰু প্ৰব্লেম এটাই কিন্তু জাষ্ট এইটো হ'ল আমাৰ জাষ্ট যেনেকে আপোনাৰ হোমিওপেথি যেনেকে কাম কৰে ধৰক হোমিও দিলে লাহে 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 কাম কৰে ঠিক এওঁলোকৰ এনেকুৱাই কথা আপুনি আজি যদি স্প্ৰে কৰিছে ৰিজাল্টটো কিন্তু লগে লগে দেখি নাপাওঁ আমি হয়তো 6-7 দিন বা 8-10 দিনৰ পিছতে ৰিজাল্টটো পাম সেইটো কাৰণে এইটোত মাইণ্ড কৰিব লগা কথা এইটোৱেই যে আপোনালোকে আগতীয়াকৈ ল'ব লাগিব স্প্ৰে কৰিব লাগিব আৰু যদি এই ধৰণৰ অৰ্গেনিক বস্তু স্প্ৰে কৰিছে তেতিয়াহ'লে আপুনি কেমিকেল লগত স্প্ৰে কৰিব নোৱাৰে নহ'লে এওঁলোক বস্তুবিলাক হ'ল জীৱন্ত ঠিক তো কেমিকেল স্প্ৰে কৰিলে তেওঁলোকক মৰি যোৱা যায় আৰু অৱশ্যে মই এইটো অৱশ্যে এখন কোনো কোম্পানীক আচলতে হেৰি কৰা নাই প্ৰমোট কৰা নাই কিন্তু স্পেচিফিকেলি মই নিজে দেখিছোঁ এইটো এটা চিউইড এক্সট্ৰেক্ট আচলতে সাগৰিকা বুলি এওঁলোককো এই খেতি বাতিত যেতিয়া স্প্ৰে কৰা যায় তেওঁলোকৰ বহুতখিনি মানে আপোনাৰ ৰিজাল্ট ভাল একচুৱেলি বহুতখিনি পাইছোঁ তাৰপিছত আপোনাৰ নাৰ্চাৰী ডিজিজ এইটো হ'ল আপোনাৰ ফাইটপথৰা ব্লাইট বা বুলি কওঁ বা ফল পচি যোৱা বেমাৰ এইটো আপোনালোকে বিলাহীত দেখিব পাৰিব বা বাকী চব্জি জলকীয়া ভোট জলকীয়া এই ধৰণৰ বস্তুত আপোনাৰ খুব কমন হৈ গৈছে আজিকালি সেইটো দেখিছে আপোনাৰ প্ৰথমতে পাতটো একেই কলা পৰি গৈছে দেখিছে আৰু লাহে লাহে দেখিব আপোনাৰ এই যিটো মেইন ফল সেইটো লাহেকে পচি উঠিছে ঠিক এইবিলাক আৰু অলপ আগত মই আপোনাক কৈছিলো এটা অৱশ্যে বেমাৰ এটা সেইটো হ'ল জলকীয়াৰ যিটো লেৰেলি যোৱা বেমাৰ সেইটো ওপৰত মই দেখালো আপোনাৰ বেক্টেৰিয়া জনিত বেমাৰ হয়নে এইটো দেখালো সেইটো ছেইম বস্তুটোৱে কিন্তু এইটো আপোনাৰ গুৰি ধৰিছে কেতিয়াবা গছডাল যেতিয়া আপোনাৰ ওপৰত দেখিব তেতিয়া দেখিব দুটা বস্তু লেৰেলি গৈছে কিন্তু যদি বেক্টেৰিয়া হৈছে তো আপুনি উজ টেষ্টটো কৰি চাব পাৰে উজ টেষ্ট একদম ইজিলি আপোনাৰ গিলাচত ভৰাই পেলাই গম পালে যদি গম পালে যে নাই উজত আমাৰ বেক্টেৰিয়া ধৰা পৰা নাই তেতিয়াহ'লে আপুনি গছডাল উঘালি চাব তেতিয়া দেখিব তলৰ ফালে এইবিলাক গছটো এইখিনি পচি গৈছে ঠিক এইটো হ'ল আপোনাৰ ভেঁকুৰজনিত বেমাৰ এই ভেঁকুৰজনিত বেমাৰ ফাংগাছ ভেঁকুৰজনিত বেমাৰত আপুনি কিছু ধৰণৰ ফাংগিচাইড যেনেকে ধৰক এতিয়া অলপ আগত কৈছিলো
কাৰ্বেণ্ডাজিম মেনকোজেব পায় বেবিষ্টিন পায় এই ধৰণৰ বস্তু স্প্ৰে কৰিলে ভাল অৱশ্যে আজিকালি নিউ জেনেৰেশ্যন পেষ্টিচাইড আহিছে কিছুমান হেক্সাকনাজল তেওঁলোকেও বহুত ভাল কাম কৰে প্ৰপিকনাজল আছে 1 ml 1 লিটাৰ পানীত যদি আপুনি স্প্ৰে কৰে এই ধৰণৰ বেমাৰৰ পৰা বহুতখিনি সকাহ পোৱা যায় এইটো এইটো বস্তু আপুনি দেখিছে এইটো আচলতে বেমাৰটো আপোনাৰ জলকীয়াটো দেখা পায় তাৰপিছত আপোনাৰ জলকীয়াটো দেখা পায় আৰু আপোনাৰ যদি তিয়হৰ খেতি কৰিছে বা লাওৰ খেতি কৰিছে তাতেও দেখিব এই ধৰণৰ দেখিছেনে প্ৰথমতে কিছু হালধীয়া স্পট পৰে আৰু পিছত দেখিব এটা বগা এটা স্পটো পৰিছে ঠিক বহুতে সকলে দেখিছে চাগে এইটো আমাৰ এইখিনি সময়ত হ'বই আৰু এইটো বস্তু হ'ল এটা ভেঁকুৰজনিত এইটো আমি পাউডাৰী মিলডিউ বুলি কওঁ পাউডাৰী মিলডিউ এই কাৰণে কওঁ যদি আপুনি আঙুলি দি পাতটো চুই দিয়ে দেখিব আপোনাৰ আঙুলিত এটা বগা এটা পৰত উঠাইছে ইয়াক কন্ট্ৰোল কৰিবলৈ বৰ এটা টাফ নহয় একচুৱেলি আপুনি বাছ যদি ইয়াক যদি বহুত জোৰছে আপুনি পানী দি স্প্ৰে কৰিব পাৰে তেতিয়াও এই বেমাৰটো গুচি যায় কিন্তু সেইখিনি অলপ কেতিয়াবা ডেঞ্জাৰাছো হ'ব পাৰে তো আমি কিছুমান সালফাৰ ফাঞ্জিচাইড পোৱা যায় সালফেক্স বুলি পোৱা যায় বজাৰত এই সালফেক্সো যদি স্প্ৰে কৰি দিয়ে আপোনাৰ তেতিয়া এই বেমাৰটো বহুতখিনি নোহোৱা হয় তাৰপিছত এইটো মই আপোনাক ক'লোৱে অৱশ্যে অলপ আগত এন্থ্ৰাকনোজ এইটো আপোনাৰ জলকীয়াটো হয় বিলাহীত হয় কেতিয়াবা তিয়হতো হয় কেতিয়াবা লাওটো দেখা পায় এই আপোনাৰ গছডাল দেখিছেনে এইটো লাহেকে পচি গৈছে এইটো অৱশ্যে গোটেইখিনি টেম্পাৰেচাৰৰ কাৰণেই হয় এইটো বেমাৰটো কথা ক'লো অৱশ্যে তাৰপিছত অলপ আগত ক'লো আপোনাক পাউডাৰী মিলডিউ কুকুম্বাৰ এইটো হ'ল আপোনাৰ ডাউনি মিলডিউ বুলি কয় আপোনাৰ এইটো হ'ল আপোনাৰ ফুলকবিৰ যিটো পাত হয় তাতে দেখিব এই ধৰণৰ কলা একদম পচি যোৱা নিচিনা এটা বেমাৰ এটা হয় সেইটোকে আমি ডাউনি মিলডিউ বুলি কওঁ এইটো আচলতে এটা ভেঁকুৰজনিত বেমাৰ এইটো আমাৰ খুব দেখা হয় ঠিক বাৰু এইখিনি কমনে বাৰু তাৰপিছত এইটো অৱশ্যে বেক স্পটৰ কথা অলপ আগত আমি কৈছিলোৱে অলপ আগত একদম প্ৰথমতে কৈছিলো বিলাহীত পাত এটাত গোলকে স্পট পৰি যায় এইটো অৱশ্যে আপোনাৰ বন্ধাকবিৰো হয় ফুলকবিৰো হয় একেই বস্তু কিন্তু এইটো বস্তুটো বহুত বেছি স্প্ৰেড হৈ গ'ল স্প্ৰেড হৈ যোৱাৰ পিছত দেখিব এনেকুৱা কলা পৰি গৈছে তো এতিয়া আমি কি কৰিব পাৰো অলপ আগত গোটেইখিনি ক'লোৱে আমি বস্তুটো যে আমি ধৰক কিছু ডিজিজ ৰেজিষ্টেণ্ট প্ৰতিৰোধক ক্ষমতাৰ যিবিলাক পুলি পায় সেই ভেৰাইটি পায় সেই ধৰণৰ ভেৰাইটি বিলাক আমি ব্যৱহাৰ কৰিব পাৰো ক্ৰপ ৰোটেশ্যন কৰিব পাৰো ক্ৰপ ৰোটেশ্যনটো এটা আচলতে বহুত ডাঙৰ কথা একচুৱেলি যদি এটা জেগাত আপুনি ধৰক বিলাহী খেতি কৰিছে অহা বছৰ সেইখিনি জেগাত বিলাহী খেতি নকৰি পেলাই আপুনি যদি সৰিয়হৰ খেতি কৰে বা বেলেগ ধৰণৰ কিবা যদি ফিল্ডৰ কথা খেতি কৰে তেতিয়াহ'লে কি হয় এই ধৰণৰ যিবিলাক বেচিকেলি ভেঁকুৰ বা বেক্টেৰিয়া জনিত যিবিলাক বেমাৰ হয় সেইখিনি বহুত কণ্ট্ৰল হয় কিয় যিবিলাক ভেঁকুৰজনিত বেমাৰ হয় সিহঁতে মাটিতে থাকে মাটিৰ পৰাই গছত যায় আৰু তেওঁলোকৰ প্ৰতি বছৰে যদি এটা খেতি কৰি থাকে তেওঁলোকে বহুত ইজিলি তাতে সেটেল হৈ যায় যদি অহা বছৰ আপুনি যদি এই বছৰ সেইখিনি জেগাত বিলাহী কৰি পেলাই অহা বছৰ যদি তাতে বেলেগ ধৰণৰ খেতি কৰে ধৰক সৰিয়হৰ খেতি কৰিলে বা মটৰৰ খেতি কৰিলে মানে ফেমিলিটো যদি চেঞ্জ কৰি দিয়ে তেতিয়াহ'লে সেই যিবিলাক ভেঁকুৰ তেনে মাটিত আপোনাৰ অলৰেডি বহি গৈছিলে সিহঁতে সেইডাল গছক এটাক নকৰিব নোৱাৰা কাৰণে তেওঁলোক অট'মেটিকলি মৰি যায় ঠিক আৰু চিড ট্ৰিটমেণ্টৰ অলপ আগত মই ক'লোৱে আপোনাৰ মানে গুটি শোধন আৰু পুলি বাৰী শোধন গুটি শোধনটো কৰাটো খুব উচিত আচলতে আপুনি কেমিকেল দিও কৰিব পাৰে বেবিষ্টিন আছে আগতে কেপ্টান পাইছিলে তাতে ধৰক 1 কিলো গুটিত যদি 2 গ্ৰাম বা 3 গ্ৰাম মিক্স কৰি পেলাই আপুনি ধুনীয়াকে অলপ দেৰি শুকাই থলে তাৰপিছত শুকাই পেলাই আনি পেলাই আপুনি যদি ছায়াত প্ৰায় আকৌ 2 ঘণ্টামান মেলি থৈ দিয়ে তেতিয়াহ'লে গুটি শোধন হৈ যায় একে প্ৰকাৰে চেম যদি আপুনি পুলি শোধনো কৰিব পাৰে পুলিটো আপুনি যদি 1 লিটাৰ পানীত এনে ধৰণৰ কেমিকেল বেবিষ্টিন বা কেপ্টান যদি 2 গ্ৰামকে মিক্স কৰি পেলাই তাতে পুলি আপুনি ধৰক 1-2 ঘণ্টা তিয়াই পেলাই সেইখিনি পুলিকে যদি আপুনি মাটিত ৰুই দিয়ে তেতিয়াহ'লে বহুত ধৰণৰ আপোনাৰ এই বেমাৰৰ পৰা আমি সকাহ পাওঁ
বায়ো কন্ট্ৰলৰ কথাটো মই ক'লো, বায়ো কন্ট্ৰল আজিকালি খুব দৰকাৰী পৰিছে আচলতে। যি ধৰণে আমি আচলতে কেমিকেল স্প্ৰে কৰো সেইটো আচলতে আমাৰ কাৰণে খুব দিগদাৰ হৈ পৰিছে। লাহে লাহে বহুত ধৰণৰ বেমাৰ আমি কিছু হিচাপে ট্ৰাইকোডাৰ্মা বা চিডোমাছ এই ধৰণৰ ব্যৱহাৰ কৰিব পাৰো। ফিল্ড চেনিটেশ্যন মানে খেতি বাৰীখন চাফ চিকুকৈ ঠিক ঠাককে ৰখা, এইটোও আচলতে খুব ডাঙৰ কথা একচুৱেলি। আজিকালি কি হৈছে, খেতি বাৰীত আপোনাৰ মেইন খেতিখনৰ চাইডে চাইডে বহুত জেগাত জংঘল হৈ থাকে। জংঘল হৈ থাকিলে কি হয়, আপোনাৰ বহুত ধৰণৰ পোক পৰুৱাই কণীবিলাক আপোনাৰ চাইডে চাইডে পাৰি থৈ দিয়ে, বা বহুত ধৰণৰ যিবিলাক গছৰ বেমাৰ হয়, গছৰ বেমাৰবিলাক মেইন যিডাল গছ তেওঁৰ যিডাল খাদ্য থাকে সেইটো নাপালে চাইডৰ সেইখিনি জংঘলতে তেওঁলোকে থাকিব পাৰে। তো আপুনি যদি জংঘলখিনি চাফ চিকুণকে থৈ দিয়ে তেতিয়াহ'লেও বহুত ধৰণৰ বেমাৰৰ পৰা আমি সকাহ পাওঁ। ঠিক। আৰু লাষ্টত কিছুমান আৰু কাম কৰিব পাৰো, যেনেকে এইটো এটা আপুনি চাইডত দেখিছে, এইটো হ'ল লাইট ট্ৰেপ। মেক্সিমাম পোক পৰুৱাবিলাক আপুনি গম পাব তেওঁলোকে লাইটৰ পৰা বহুত আকৰ্ষিত হয়। ঠিক। আপুনি যদি পথাৰত এনেকে এটা লাইট ট্ৰেপ একদম চিম্পল এনেকে বজাৰত কিনিব পাৰে, অনলাইনতো কিনিব পাৰে। আপুনি এই লাইটটোৰ চাইডে চাইডে যদি এটা কাগজ এখন লগাই তাতে যদি অলপমান আঠা বা কিবা এটা কেমিকেলো দি দিয়ে আৰু ৰাতি যদি এনেকে পথাৰত আপুনি লাইটটো জ্বলাই দিয়ে, তেতিয়াহ'লে বহুত ধৰণৰ পোক পৰুৱা কি হয় আপোনাৰ ইয়াতে আকৰ্ষিত হৈ পেলাই ইয়াতে থাকি যায় আৰু আল্টিমেটলি মৰি যায়। তাৰপিছত আৰু এটা আজিকালি পোৱা গৈছে, চবে হয়তো গম পায়, এইটো হ'ল এই ওপৰত দেখিছে, এইটো ফেৰমেন ট্ৰেপ বুলি কয়। ফেৰমন আচলতে এটা জাষ্ট সৰু মেট নিচিনা এটা বস্তু। এইটো আচলতে কি হয় আপোনাৰ, অৱশ্যে এইটো বেলেগ বেলেগ পোকৰ কাৰণে বেলেগ বেলেগকে আহে, একদম চবৰে কাৰণে ছেম নহয়। ব্ৰিঞ্জলৰ এইটো পিছফালে খেতিখন দেখিছে, এইটো হ'ল আপোনাৰ বেঙেনা খেতি। বেঙেনাত এটা বহুত ডাঙৰ এটা পোক হয়, এইটো বিন্ধা কৰা পোক বুলি কওঁ আমি। সেই বিন্ধা কৰা পোকটোৰ কাৰণে এটা বেলেগকে ফেৰমন কিনিব পাৰে, এমাজনতো কিনিব পাৰে, ফ্লিপকাৰ্টতো কিনিব পাৰে, বা বেলেগ এনেকুৱা ধৰণৰ বস্তুত পায়। তেতিয়া আপুনি সেই যদি পাৰ্টিকুলাৰ ফেৰমনটো আনি পেলাই ইয়াতে লগাই দিয়ে, ওপৰৰ ফালে এনেকে লগাই দিয়ে, লগাই দিলে কি হয় আপোনাৰ যিটো মানে এই পাৰ্টিকুলাৰ ফেৰমনটো যিটো আপোনাৰ মাইকী পোক হয়, মাইকী পোকৰ কিছুমান হৰমন একদম মিমিক কৰি পেলাই বতাহত মানে বতাহত এৰি দিয়ে। তেতিয়া কি হয়, সেইটোকে বিচাৰি পেলাই মতা পোকটো আহি যায়। কিন্তু তাতে আপুনি যদি ইয়াতে কেমিকেল দি পেলাই তাতে থৈ দিয়ে, তেতিয়াহ'লে মতা পোকটো অট'মেটিকলি ইয়াতে মৰি যায়, আল্টিমেটলি সেইটো কাৰণে অট'মেটিক কণ্ট্ৰল হৈ যায়। ঠিক। এইটো এটা বহুত সস্তীয়া মেথড আচলতে আজিকালি। সস্তীয়া মেথডেদি আপুনি এই ধৰণে বহুত ধৰণৰ পোক আপুনি কণ্ট্ৰল কৰিব পাৰে। অৱশ্যে এটা প্ৰব্লেম কি, এটা ফেৰমন কিনিলে হাৰ্ডলি 10 দিন বা 15 দিন বা 20 দিনহে যায়। আপুনি 15 দিনৰ মূৰে মূৰে চেঞ্জ কৰি থাকিব লাগে। কিন্তু ৰিচেণ্টলি আমি যোৱা জানুৱাৰী মাহত আপোনাৰ বেংগলোৰ গৈছিলো, তাতে এখন ইনষ্টিটিউট আছে, তেওঁলোকে কিছুমান ফেৰমন ট্ৰেপ ব্যৱহাৰ কৰিছে আজিকালি, নেনো ফেৰমন বুলি কয়। তেওঁলোকৰ নেনো ফেৰমনটো এতিয়া অৱশ্যে বজাৰত ৰিলিজ হোৱা নাই, আমি ভাবিছো যে অহা কেইদিনমানৰ মূৰত বজাৰত ৰিলিজ হ'ব। সেই নেনো ফেৰমনটো আকৌ আপোনাৰ এটা এটা কিনিলে গোটেই বছৰটো যায়। ঠিক। তো সেই তেতিয়া গোটেই বছৰটো গ'লে কি হয়, আপোনাৰ যিটো কষ্ট অফ কাল্টিভেশ্যন, আপোনাৰ খেতি কৰা যিটো এটা ব্যৱহাৰ হয়, সেইটো বহুতখিনি কমি আহে আৰু তেওঁলোকৰ লাইফ টাইমটো বহুত ভাল হয়। থাৰ্ডত আপোনাৰ দেখিছো এনেকুৱা কিছুমান য়েল্ল' ষ্টিকি ট্ৰেপ, এইটো ব্যৱহাৰ কৰিব পাৰে আপুনি। এইটোতো ঘৰত নিজেও বনাই ল'ব পাৰে, বজাৰতো কিনিব পাৰে। এনেকুৱা এখন হালধীয়া পেপাৰ যদি আপুনি কিনি আনি পেলাই তাতে আপুনি কিছুমানে কি কৰে, গ্ৰীজ লগাই দিয়ে বা আপুনি নিজে আঠা লগাই দিয়ে, তেতিয়াহ'লে কি হয়, এই পাৰ্টিকুলাৰ যিটো কালাৰ, এইটো আচলতে পোক পৰুৱাৰ কাৰণে বহুত চাহিদা কালাৰ, তেওঁলোকে ইজিলি মানে ইয়াতে আকৰ্ষিত হয়। আপুনি এনেকে যদি গোটেই খেতিখনত 4খন বা 5খন এনেকে যদি লগাই থৈ দিয়া দেখে, তেতিয়াহ'লে তেতিয়াহ'লে এই বহুত ধৰণৰ যিবিলাক আমাৰ ক্ষতিকাৰক পোক হয়, ইয়াতে আহি পেলাই তেওঁলোকে ষ্টিক হৈ যায়। অৱশ্যে আপাৰ আছামততো মই প্ৰায় যিবিলাক চাহ বাগিচা, টি গাৰ্ডেন, তাতেতো মই দেখিছো প্ৰায় গছবিলাকত তেওঁলোকৰ লগাই থোৱাই থাকে। প্ৰতিডাল গছতে প্ৰায় এনেকে বগা হালধীয়া হালধীয়া কালাৰত লগোৱা থাকে। কিন্তু যদিও এইটো কাম বহুত ভাল, কিন্তু কেতিয়াবা কেতিয়াবা অলপমান কেতিয়াবা বেয়াও লাগে। কেতিয়াবা দেখিছো মই তাতে মৌ-মাখিও আপোনাৰ লাগি থাকে। কেতিয়াবা আমি যিটো অসমীয়াত বাঘ ফৰিং বুলি কওঁ, প্ৰিং মেণ্টিড বাঘ ফৰিং, এই ধৰণৰ যিবিলাক আমাৰ গুৰুত্বপূৰ্ণ পোক হয়, তেওঁলোকেও কেতিয়াবা লাগি পেলাই মৰি থাকে। সেইটো মানে এটা নন চিলেক্টিভ কিন্তু মানে বহুত ইজিলি কাম কৰা এটা বস্তু হয়, সেইটো দিয়ে আপুনি ব্যৱহাৰ কৰিব পাৰে। ঠিক। কিছুমান কেমিকেলৰ ইয়াতে নাম লিখি দিছো আপোনালোকৰ। অৱশ্যে মই যিমান পাৰো ইয়াতে
ট্ৰেড নেম বিলাক দিয়া নাই কেমিকেল নহলে মানে এনেকুৱা হয় কথাবিলাক তেওঁলোকক সেই কৰিছো যেনেকে ধৰক চিডলিং মানে গুটি যদি শোধন কৰিব লাগে এই ধৰক চাইডত বেমাৰ বিলাক দিছো এইবিলাক কাৰণে মেনকোজেব মেটালিক্সিল বেক্টেৰিয়েল বেমাৰৰ কাৰণে আপুনি ষ্ট্ৰেপ্টোচাইক্লিন খুব ধুনীয়াকে ব্যৱহাৰ কৰিব পাৰে কোনোবাই যদি কয় যে নাই মোক কেমিকেল ধৰক অৰ্গেনিক ফাৰ্মিঙৰ কাৰণে বেচিকেলি লাগে তো আমাৰ অৰ্গেনিক ফাৰ্মিঙত এটাই কেমিকেল ব্যৱহাৰ কৰিব পাৰো সেইটো হ'ল কপাৰ অক্সিক্লৰাইড ঠিক আমি এইটো ট্ৰেড নেম হিচাপে ব্লাইটক্স হিচাপে পাওঁ বা চিনজেণ্টা কেমিকেলৰ আপোনাৰ কপাৰ ব্লু বুলি পায় এনেকে এইখিনি ব্যৱহাৰ কৰিব পাৰে অৱশ্যে আজিকালি বহুত নতুন নতুন ধৰণৰ কেমিকেলো আহিছে আগৰ বিলাক অলপমান ড'জ বেছি আছিলে আজিকালি যেনেকে হেক্সাকনাজল আছে এতিয়া প্ৰপিকনাজল আছে তাৰপিছত আপোনাৰ যদিও এইখিনি আমি ৰবি শস্যৰ কথা পাতিছো আৰু এটা কেমিকেল আছে ৰাইনক্সিপিৰ বুলি কয় তাক আমি ট্ৰেড নেমেদি কস্কো বুলি জানো বা কোৰাজেন বুলিও পাওঁ সেইটো কেমিকেলটো মই বেচিকেলি মই দেখিছো এতিয়া বহুত কাম কৰা বস্তু হয় আপোনাৰ 3 লিটাৰ পানীত মাত্ৰ 1 ml দিব লাগে আৰু বহুত ধুনীয়াকে বহুত কণ্ট্ৰল কৰে সেইটো এনেকুৱা ধৰণৰ বহুতখিনি কেমিকেল ওলাইছে তো সেইখিনি কৈ মই আজি এইখিনি চমুকে আপোনালোকৰ মাজত যিখিনি কথা পাতিব পাৰিলো বহুত বহুত ধন্যবাদ কাৰোবাক যদি ইয়াতে কিবা সুধিব লগা হয় আপোনাৰ যদি কোৱেশ্চন আছে যিখিনি মই পাৰো ইয়াতে সুধিব পাৰে ধন্যবাদ ধন্যবাদ তালুকদাৰ ছাৰক আমাৰ যিখিনি অংশগ্ৰহণকাৰী আছে তেওঁলোকৰ জ্ঞাতাৰ্থে ক'বলৈ বিচাৰিছো যে প্ৰত্যেক মঙ্গলবাৰে সন্ধিয়া 6:30 বজাৰ পৰা 7:30 বজালৈ 1 ঘণ্টাৰ কাৰণে আমি বিভিন্ন ধৰণৰ খেতি বিষয়ক আলোচনা আগবঢ়াওঁ আপোনালোকে নিজেও উপস্থিত থাকিব আৰু চিনাকি খেতিয়কখিনিকো খবৰ কৰি দিব যাতে তেওঁলোকো ইয়াৰ পৰা উপকৃত হ'ব পাৰে ধন্যবাদ কাৰোবাৰ কিবা সুধিবলগীয়া আছিলে নেকি ছাৰক বা কনফিউজন কিবা আছিলে নেকি স্যার হয় হয় স্যার আমাৰ ইয়াত স্যাৰ অনুপ নামৰ যে বিলাহী ভেৰাইটিটো কৰা হয় আপুনি যিকেইটা যে ইয়াত আপুনি ইয়াত দিলে আপোনাৰ বিলাহী ভেৰাইটি সেইকেইটাতে অনুপটো পৰে নেকি অনুপটো চাগে আপোনাৰ হাইব্ৰিড ভেৰাইটি নহয় জানো বজাৰত হয় পায় হয় 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 আচলতে হাইব্ৰিড ভেৰাইটিটো বহুত আছে মই সেইটো নকওঁ আচলতে বজাৰত গ'লেতো হাইব্ৰিড ভেৰাইটি পায় মই এতিয়া যিকেইটা আপোনাৰ আৰ্কা যিকেইটা ক'লো এইটো আচলতে আমি নিজে ট্ৰাই কৰি চাইছো এতিয়া আৰ্কাটো হাইব্ৰিড হয় ন' ডাউট কিন্তু এইটো ধৰক আপোনাৰ এটা আমাৰ ইনষ্টিটিউট আছে আপোনাৰ মই অলপ আগত কৈছিলো বেংগলোৰত তেওঁলোকে ডেভেলপ কৰিছিলে যদিও হাইব্ৰিড হয় কিন্তু তেওঁলোকৰ হাইব্ৰিড হলেও তেওঁলোকে বহুত ধৰণৰ বেমাৰৰ পৰা প্ৰতিৰোধক ক্ষমতাটো আছে আগতে তেওঁলোকে অৰ্কা ৰক্ষক বুলি এটা লঞ্চ কৰিছিলে এতিয়া ৰিচেণ্ট যিটো আছে সিহঁতৰ অৰ্কা আভিড এইটো আপোনাৰ এই লেৰেলিজৰ বেমাৰ তাৰপিছত ভাইৰেল বেমাৰ এই গোটেইকেইটাৰ সিহঁতৰ প্ৰতিৰোধক ক্ষমতাটো আছে তো সেইটো আচলতে তেওঁলোকে বজাৰত ডাইৰেক্টলি লঞ্চ কৰি দিয়া নাই সেইটো এতিয়া মই নাজানো কিয় কৰা নাই কিন্তু আপুনি সেই ধৰণৰ যদি গুটি লাগে আপুনি অনলাইন অৰ্ডাৰ কৰিব পাৰে IIHR বুলি আপুনি জাষ্ট গুগল কৰিলেই হ'ল তাতে চিট পৰ্টেল বুলি এটা একদম কলাম এটা আছে তাতে টিপিলে আপুনি কিমান পেকেট লাগে অৰ্ডাৰ কৰিব পাৰে আৰু বহুত সস্তীয়া একচুৱেলি বেছি দাম নহয় এটা এটা পেকেটৰ 10 গ্ৰামৰ পেকেটৰ দাম চাগে 150 মান টকা হয় মাত্ৰ ধন্যবাদ স্যাৰ স্যাৰ আৰু ৰঙালাওৰ আপোনাৰ যে এটা বেমাৰ হয় পাতটো হালধীয়া পৰি যায় এই বেমাৰটো স্যাৰ কিবা ক'ব নেকি মই অলপ আগত দেখাইছিলো নেকি এই আপোনাৰ স্পট পৰি যায় নহয় জানো হালধীয়া পৰি যায় পাতটো হয় 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 জাষ্ট গছটো নাবাঢ়ে আৰু বেছিকে ৰ'ব মই দেখাইছো ৰ'ব স্ক্ৰীনখন দেখি পাই আছে নে মোৰ আপোনাৰ হয় পাইছো স্যাৰ মই গম পাইছো বাৰু আপোনাৰ বেমাৰটো আচলতে কেতিয়াবা এই পাৰ্টিকুলাৰ যিটো দেখিছে এনেকুৱাও হয় কেতিয়াবা দেখিব ইয়াতকে অলপ বেছিকে হৈ যায় এইখনত চাগে অলপ বেছিকে দেখিছে এই যিকেইটা পিকচাৰ দেখিছে আপোনাৰ হালধীয়া এনেকুৱা নহয় জানো পিছলৈকে এইটো বেছি বাঢ়ি যায় আপোনাৰ সেইটো আচলতে এটা ডাউনি মিল্ক বুলি কওঁ আপোনাৰ ইংলিছত ঠিক তো এইটোৰ যদি আপুনি ঘৰৰ কাৰণে কৰিছে তেতিয়াহ'লে মই ইমান কেমিকেল ব্যৱহাৰ কৰিব নকওঁ আচলতে আজিকালি অৱশ্যে
কিছুমান নেচাৰেল ফাৰ্মিঙৰ কিছুমান পদ্ধতি আহিছে, প্ৰাকৃতিক খেতি, ধৰক নিম আৰু এই ধৰণৰ কিছুমান বস্তু ব্যৱহাৰ কৰি পেলাই আপুনি বহুতখিনি কণ্ট্ৰল কৰিব পাৰে। কিন্তু যদি নাই কেমিকেল আপুনি ষ্টিল ব্যৱহাৰ কৰিব বুলি ভাবে, তেতিয়াহ'লে আপোনাৰ আজিকালি এই মই অলপ আগত কৈছিলো আপোনাৰ প্ৰপিকনাজল 1 লিটাৰ পানীত মাত্ৰ 1 ml আগত স্প্ৰে কৰিব, তেতিয়াও এই ধৰণৰ বেমাৰৰ পৰা আপুনি বহুতখিনি সকাহ পাব। লিখি থব পাৰে প্ৰপিকনাজল। ধন্যবাদ স্যাৰ। আৰু কাৰোবাৰ আছিলে নেকি কিবা সুধিবলগীয়া? ছাৰ মোৰ এটা কথা আছিলে। হয় 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 সোধক। ছাৰ জলকীয়া গছবিলাকত যে পাতৰ তলত যে ছাৰ বগা বগা হৈ যায় যে কিহৰ কাৰণে হৈ যায় বাৰু এইটো? বগা বগা দীঘলীয়াকে লাইন পৰি যায় নেকি বাৰু লাইন মানে গোটেই পাতটোতেই হৈ যায় মানে আপোনাৰ। একদম লাইন লাইনকে একদম একা বেকা সেনেকুৱা নহয় জানো? মানে বগা বগা আৰু আপোনাৰ। হয় হয়। মই যিটো গম পাইছো সেইটো চাগে কেতিয়াবা নেমু টেঙা যদি আছে তাতেও দেখি পাইছে, হয়নে? নেমু টেঙাটো হয় বাৰু। হয়। এইটো আচলতে আপোনাৰ দেখিবলৈ মানে কি হয়, এটা পখিলা থাকে, আমাৰ হয় এইটো পৰাৰ বুলি কওঁ আচলতে। মানে কি হয় পখিলাটো কি কৰে আচলতে, পখিলা মানে কি যিটো মাক মাক হয়, মানে সি কি কৰে কিছুমান আপোনাৰ এটা ইনজেক্টেবল সিহঁতৰ এটা মানে পিছফালে থাকে এটা যন্ত্ৰ এটা, সেইটোৰ পৰা সিহঁতে কণীবিলাক আপোনাৰ ঠিক পাতৰ মাজমানত তেওঁলোকে ইনজেক্ট কৰি দিয়ে। এনেকুৱা জেগাত কৰিব যেন মানে পাতৰ ওপৰতো নাই, পাতৰ তলতো নাই, ঠিক পাতৰ মাজত। ঠিক পাতৰ মাজত এইটো বস্তু নেমু টেঙাটো দেখিব, কেতিয়াবা জলকীয়াটো দেখিব, কেতিয়াবা বিলাহীটো দেখিব, বেঙেনাটো হয় আপুনি। বেঙেনাটো বেঙেনা হয়। গছ। হয়, তেতিয়া কি হয়, তাতে যিকেইটা কণী আছে, কণীৰ পৰা লাহেকে আপোনাৰ পলুটো ওলাব, হয়নে? পলুটো ওলাই গৈ পেলাই ভিতৰে 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 সি খাই যাব। যোনফালেদি সি খাই যাব তাতে দেখিব সেনেকে লাইন 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 হৈ গৈছে। ঠিক। তো আমি বহুতকেইটা কথা ভাবো, মোৰ মায়েতো সেইটো আগতে কৈছিলে যে কোন জলকীয়া যোনফালেদি যায় সেনেকুৱা হয়, কিন্তু সেইটো আচলতে নহয়। বস্তুটো হ'ল আপোনাৰ এটা পখিলাটোৱে আচলতে নিজৰ কণীবিলাক ভিতৰত সোমাত ইনজেক্ট কৰি দিব। ইনজেক্ট কৰি দিয়াৰ পিছত দেখিব আপুনি পোকবিলাক ভিতৰে ভিতৰে যেতিয়া পলুটো মানে তাৰ পৰা ডেভেলপ হ'ব, পলুটোৱে ভিতৰে ভিতৰে খাই গ'লে এই ধৰণৰ লাইনবিলাক আহি যায়। ঠিক। এতিয়া বহুত যদি বেছিকে হয় তেতিয়াহ'লে আপোনাৰ কণ্ট্ৰল কৰাটো এটা দিগদাৰিয়ে, কিয়কি আপুনি যিখিনি বস্তু কণ্ট্ৰল স্প্ৰে কৰিব পাতৰ ওপৰতে স্প্ৰে কৰিব বা তলতহে স্প্ৰে কৰিব, হয়নে? হয় কিন্তু মানে সেইকেইটা কেমিকেল আপোনাৰ পাতৰ মাজত সোমাই নপৰে, আচলতে প্ৰব্লেম হৈ যায়। তো প্ৰথম যদি এনেকুৱা ধৰণৰ প্ৰব্লেম দেখিছে, তেতিয়াহ'লে এই পাৰ্টিকুলাৰ পাতজোপা মই বাৰু ছিঙি দিছো, কিন্তু ছিঙি দিলেও মানে গোটেই গছজোপা ছিঙি দিলে কিবা প্ৰব্লেম হ'ব নেকি? নাই নাই, আপোনাৰ জেনেৰেলি দুডাল তিনিডাল ছিঙিব পাৰে। যদি তাৰ পিছতো হৈছে, আপুনি এটা কাম কৰিব পাৰে, মই আপোনাক ক'ম, যিটো নিম বেছড যিবিলাক পেষ্টিচাইড বজাৰত পাই অৱশ্যে, নিম বেছড পেষ্টিচাইড আপুনি স্প্ৰে কৰিব পাৰে। বৰ বেছি হয় কেমিকেল স্প্ৰে কৰি বৰ এটা সম্ভৱ ৰিজাল্ট তাৰ ওপৰত পোৱা নাযায়। এইটো হয় বেমাৰ এনেকুৱা এটা ছেম বস্তু আপুনি কেতিয়াবা আমতো দেখিব, আমবিলাক কেতিয়াবা পকা আমৰ ভিতৰত দেখিব কাটিছে, তাতে দেখিব ভিতৰত পোক হৈ আছে। একে কথা কেতিয়াবা মধুৰিটো থাকে, যদি একদম পকা মধুৰি থাকে, পকা মধুৰিটো আপুনি কাটিছে, দেখিব পোক বিলাক আছে। আপুনি বহুত কনফিউজ হৈ যোৱা যায় কেতিয়াবা যে বস্তুটো আহিল ক'ৰ পৰা, আমিতো জাষ্ট দেখাতো ফ্ৰেছ আছিলে একদম, কিন্তু সেইটোৱে কথা। পাৰ্টিকুলাৰ যিটো পখিলা হয়, মাক বিলাক হয়, সদায় মাকে নিজৰ সন্তান কেনেকে ভালকে থব পাৰি সেইটো সদায় এটা থাকেই, আমাৰ প্ৰকৃতিত আছে সেইটো কথা, হয়নে? হয় হয় মানুহৰো হয় আছে যে মানুহৰ যিবিলাক মাক হয়, মাকে নিজৰ সন্তানটো কিমান ভালকে ৰাখিব পাৰে, নিজে নোখোৱাকে বেলেগ নিজৰ সন্তানক খুৱাব পৰাকে বস্তুবিলাক থৈ দিয়ে, ঠিকেই তেওঁলোকেই কৰে। তেওঁলোকৰ ধৰক শত্ৰু আমাৰ প্ৰকৃতিত বহুত আছে, শত্ৰুৰ পৰা বচাবলৈ তেওঁলোকে কি কৰে, নিজৰ এই যন্ত্ৰডাল দি আপোনাৰ ভিতৰত সোমাই থৈ দিয়ে। ভিতৰত সোমাই দিলে বেলেগ ধৰণৰ বস্তুৱে কণ্ট্ৰল কৰিব নোৱাৰে। ভিতৰতে তাৰপিছত পলুটো জন্ম হ'ব, পলু জন্ম হৈ পেলাই ভিতৰে 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 খাই দিব। তাৰপিছত এই ধৰণৰ বেমাৰবিলাক পোৱা যায়। ঠিক। এতিয়া আম জাতীয় বা এই ধৰণৰ বস্তুৰ কাৰণে আপুনি কি কৰিব যে পাৰ্টিকুলাৰ পখিলাটোৱে আহিব দিব নালাগে। তেতিয়াহ'লে আপুনি এটাটো হ'ল কেমিকেল স্প্ৰে কৰিব পাৰে, নহ'লে আপুনি তাতে আগতীয়াকে যদি অলপমান ধোঁৱা দিব পাৰে, ধৰক অলপমান খেৰ যদি আনি পেলাই চাইডে চাইডে, কেতিয়াবা আমি ঘৰতো কৰো এইটো কাম, যদি মহ বহুত বেছি হয় তেতিয়াহ'লে আমি ঘৰৰ ভিতৰত ধোঁৱা দিওঁ, হয়নে? এই হয় ধৰণৰ হয় ধোঁৱা যদি আপুনি চাইডে চাইডে বহুতখিনি দিব পাৰে, তেতিয়া সেই পাৰ্টিকুলাৰ পখিলাটোৱে নাহে, আৰু যেতিয়া পখিলাটো নাহে তেতিয়াহ'লে অট'মেটিক কণ্ট্ৰল হৈ যায়। হয় হয় ঠিক আছে, থেংক ইউ ছাৰ। ছাৰ মোৰ আৰু এটা প্ৰশ্ন মনত পৰিছে ছাৰ। হেল্ল' ছাৰ। হয় কওক কওক।
স্যার এই যে নেমু টেঙাত যে স্যার ষ্টেম বোৱাৰ হয় যে মানে এই যে আপোনাৰ কাণ্ডটো যে আপোনাৰ পোকটোৱে যে খাই দিয়ে তাৰ কাৰণে কিবা অৰ্গেনিক আমি কিবা দৰৱ এনেকে ব্যৱহাৰ কৰিব পাৰিম নেকি? ষ্টেমবোৰৰ মানে এই পাতৰ কথাটো কৈছে নে গছতে যিটো হৈ যায় কাণ্ডটোত আপোনাৰ যিটো যে পোকটো সোমাই যায় আপোনাৰ আপোনাৰ যে হেৰি কৰি যে কাণ্ডটো যে আপোনাৰ খাই দিয়ে যে তাৰ ভিতৰৰ পৰা সেইটো খাই কথা যায়? সুধিছো। হয় হয় আচলতে আপুনি দেখিব নেমু টেঙাৰ যিডাল গছ হয় বহুত মানে হাৰ্ড হয় আচলতে, ঠিক কেমিকেল মাৰক বা তাক হেৰি কৰক বহুত কণ্ট্ৰল কৰা এটা টাফ ইজি নহয় একচুৱেলি, ঠিক ওৱান্স যদি আপুনি বস্তুটো ডেভেলপ হৈছে তাক আৰু মানে সেনেকে মাৰিব পৰা এটা উপায় বহুত কম। কিন্তু আপুনি এটা কাম কৰিব পাৰে, নেমু টেঙাৰ পাৰ্টিকুলাৰ যদি অলপ গছডাল ভালকে চাই তেতিয়াহ'লে আপুনি দেখিব কৰবাত এটা এটা সৰু সুৰা ফুটা থাকে, সেই ফুটাডালৰ পৰাই আচলতে মাকে কণী পাৰি যায়। ঠিক কেতিয়াবা নেমু টেঙাটো থাকে, কেতিয়াবা নাৰিকলৰ গছতো থাকিলে নাৰিকলৰ গছতো দেখি পায়, অৱশ্যে পোকটো বেলেগ বেলেগ। তেতিয়া আপুনি কি কৰিব পাৰে, এটা আপোনাৰ যিটো আমাৰ বডিঅ' পেষ্ট এটা নিজে বনাব পাৰো। বডিঅ' পেষ্ট মানে কি হয়, আপোনাৰ চূণ আৰু এটা টুটিয়া, কেলচিয়াম ছালফেট বুলি কয়, টুটিয়া চাগে গম পাই চবে। চূণ আৰু টুটিয়াৰ এটা মিশ্ৰণ বনাই পেলাই পেষ্ট বনাই পেলাই আমি এই পাৰ্টিকুলাৰ যিটো ফুটা হয় নেমু টেঙাৰ সেইটো আমি চিল কৰি দিব পাৰো। তেতিয়া আপোনাৰ এইটো বেমাৰ কণ্ট্ৰল হয়। বা আগৰ দিনত আমি আৰু এটা কাম কৰিছিলো, সেইটো হয় কি পাৰ্টিকুলাৰ যিটো গুণা, ষ্টিল ৱায়াৰ বুলি কওঁ যে গুণাত যদি অলপমান কটন মিক্স কৰি অলপমান যদি কেৰচিন মিক্স কৰে আৰু তাতে যদি ভিতৰত ফুটাটো অলপমান এৰি দিয়ে, তেতিয়াও এই পোকৰ পৰা বহুতখিনি নিবাৰণ পোৱা যায়। কিন্তু মই আকৌ কলো নহয়, আগতীয়াকে যদি কিছুমান আপুনি ব্যৱস্থাপনা ল'ব পাৰে, যেনে ধৰক এই নেমু বাৰীখনত যদি আপুনি আগতীয়াকে বহুত ধোঁৱা কৰি দিব পাৰে, মাজে মাজে অলপ জুই জ্বলাই পেলাই যেন ধোঁৱা কৰি দিয়ে, তেতিয়াও এই ধৰণৰ বেমাৰটোৰ পৰা আমি বহুতখিনি সকাহ পাওঁ। স্যাৰ বৰ্ডৰ পেজটোৰ স্যাৰ প্ৰপচনটো ক'ব নেকি? বডিঅ' পেষ্ট যদি আপুনি বনায় তেতিয়াহ'লে যদি 100 লিটাৰৰ কাৰণে বনায়, 100 লিটাৰৰ পৰা কমো কৰিব পাৰে। যদি 100 লিটাৰৰ পৰা বনায় তেতিয়াহ'লে 1 কিলো আপোনাৰ টুটিয়া আৰু 1 কিলো কি বুলি কয় এইটো চূণ, দুয়োটা বস্তু কিন্তু বেলেগ বেলেগকে। মানে যদি 100 লিটাৰ বনাইছে তেতিয়াহ'লে আপুনি কি কৰিব, চৰি 1 কিলো নহয়, চৰি 100 লিটাৰ নহয় 50 লিটাৰ। তেতিয়াহ'লে কি কৰিব, 1 কিলোটো আপুনি 25 লিটাৰ পানী এটা বেলেগকে মিক্স কৰিব, আৰু এইফালে 1 কিলো টুটিয়াটো আপুনি 50 লিটাৰ পানী বেলেগকে মিক্স কৰিব। দুটা বস্তু বেলেগ বেলেগকে মিক্স কৰিব লাগিব। আৰু আপুনি এইটো ঠিক কৰিব লাগিব যে দুটা বস্তু যেন আপোনাৰ ষ্টীলৰ নহয় বা এলুমিনিয়ামৰ নহয়, প্লাষ্টিকৰ হ'ব লাগিব। ঠিক দুটা বস্তু দুটা জেগাত বেলেগ বেলেগকে মিক্স কৰি পেলাই থাৰ্ড যিটো বাল্টিং হ'ব সেইটো এগেইন ধৰক যদি আপুনি 50 লিটাৰ কাৰণে বনাইছিলে 25-25কে, থাৰ্ড বাল্টিংটো আপোনাৰ 50 লিটাৰ এটা কেপাচিটিৰ হ'ব লাগিব। থাৰ্ড বাল্টিংটো দুয়োটা জেগাৰ পৰা একেলগে পৰিব লাগিব। ঠিক একেলগে পৰিলে ভালকে মিক্স হৈ যায়। আৰু মিক্স হোৱাৰ পিছত আপুনি আৰু এটা বস্তু চাব লাগিব, আপুনি হয়তো একদম চাফা ব্লেড বা আমাৰ যিটো চাফা ব্লেড বা আপোনাৰ যিটো আমি কটাৰী পাওঁ একদম চাফা একদম ষ্টীল, সেইটো আপুনি বস্তুটো হোৱাৰ পিছত ভৰাই চাব। যদি ভৰোৱাৰ পিছত আপুনি দেখিছে ব্লেডটো অলপ ৰঙা হৈ আছে, তেতিয়াহ'লে গম পাব যে এইটো এচিড হৈ আছে। তেতিয়াহ'লে অলপমান চূণ মিক্স কৰি পেলাই আকৌ মিক্স কৰিব। তাৰপিছত ব্লেডখন ভৰাই চাব আকৌ ৰঙা হৈছে নেকি, যদি ৰঙা হোৱা নাই তেতিয়াহ'লে একদম বস্তুটো ঠিকে আছে। তাৰপিছত লৈ পেলাই আপুনি পাৰ্টিকুলাৰ পইণ্টত পেষ্ট কৰিব পাৰে। এইটো বস্তু অকল তাতেই নহয়, আপোনাৰ এই যিবিলাক মেক্সিমাম যিবিলাক বেমাৰ দেখালো সেইটোৰ আমাৰ লোৱাৰ আছামত এটা ৱৰ্ড কয় মকৰত ধ্বজ বুলি, মানে প্ৰতিটো চবৰে কাৰণে এটাই মানে এটা সলিউশ্যন। এই ধৰণৰ মেক্সিমাম বেমাৰতে এই বস্তুটো আপুনি স্প্ৰে কৰিব পাৰে, তেতিয়াও আপোনাৰ বহুত বেমাৰ অট'মেটিক কণ্ট্ৰল হয়। আৰু এইটো বস্তু অৰ্গেনিক, একো প্ৰব্লেম নাই। ধন্যবাদ স্যাৰ। স্যাৰ কপাৰ সালফেটটো ক'ত পোৱা যাব? কপাৰ ছালফেট আমাৰ বজাৰত পোৱা যায়। বজাৰত আপুনি টুটিয়া বুলি ক'ব, কপাৰ ছালফেট বুলি ক'লে তেওঁলোকে নুবুজে বাৰু, টুটিয়া বুলি ক'লে কিন্তু বুজি যায়। এতিয়া ঠিক আছে, থেংক ইউ। হয় ছাৰ, শুনিব আৰু পাৰিছেনে? আছিলে নেকি? হয় মই শুনি হয় আছো শুনি হয় আছো। হয় ছাৰ, এইটো মানে আপোনাৰ হাৰ্বিচাইড পেণ্টামেথিলিনটো মাৰিলে মানে মাটি বেছি হাৰ্মফুল হ'ব পাৰে নেকি? অৱশ্যে যিকোনো কেমিকেলে হওক, আচলতে মইতো স্পেচিফিকেলি পৰাপক্ষত পাৰিলেতো যিমান কওঁ যে কেমিকেল স্প্ৰে নকৰিবই পৰাপক্ষত। হয় আৰু যদি ঘৰত খেতি কৰিছে তেতিয়াহ'লেতো পাৰিলেতো স্প্ৰে নকৰি পেলাই যিখিনি পাৰে আপুনি ঘৰচীয়া যিবিলাক আমাৰ
বিধি বিধান আছে এইবিলাক যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে অট'মেটিক বহুতখিনি ভাল আৰু এই ধৰণৰ হাৰ্বিচাইড আচলতে এতিয়া এইটো ফৰমত মই কিমান ক'ব পাৰো নাজানো কিন্তু যিয়ে কেমিকেল ইউজ নকৰক হাৰ্বিচাইড হওক ফাঞ্জিচাইড হওক ইনচেক্টিচাইড হওক কিবা নহয় কিবা এটা চাইড এফেক্ট আমাৰ এগেইনষ্টত আছেই আচলতে ঠিক এইটো কাৰণে আপোনাৰ এতিয়া মই একদম চিম্পল এক্সাম্পল কওঁ এতিয়া আপোনাৰ গোটেই আমাৰ অসমৰ ভিতৰতে কেঞ্চাৰ হস্পিটেল বহুত কেইখন খুলিছে আচলতে এইটো ৰিজনেই হ'ল আমাৰ খোৱা বোৱা আচলতে খোৱা বোৱাটোৱে মেইন হয় আৰু খোৱা বোৱাৰ ভিতৰত আমাৰ কেমিকেলটো বহুত বেছি আপাৰ আছামত যদি চাই তেতিয়াহ'লে চাহ বাগিচাবিলাকত বহুত বেছি স্প্ৰে কৰে আমাৰ লোৱাৰ আছামত যদি আহি চাই তেতিয়াহ'লে দেখিব ইয়াতে আপোনাৰ পেষ্টিচাইড বহুত স্প্ৰে কৰে তেওঁলোকক বুজালেও হয়তো অলপ আৰু বুজাবলৈ দিগদাৰ নাজানো আৰু নকওঁ বাৰু এইবিলাক তো কেমিকেলটো যিকোনো প্ৰকাৰে আপোনাৰ বস্তুটো ভাল নহয় আৰু স্পেচিফিকেলি আপুনি যদি হাৰ্বিচাইডৰ কথা কৈছে তো আপুনি হাৰ্বিচাইডটো মানে কি হয় এটাটো কথা সি কেতিয়াও মিক্স হৈ নাযায় বাতিৰ লগত কেতিয়াও মিক্স হৈ নাযায় কেতিয়াও বস্তুটো বেয়াই নহয় গৈ থৈ আল্টিমেটলি কি হ'ব আপোনাৰ যদি স্প্ৰে কৰিছে তাৰে পিছে পিছে যদি এজাক বৰষুণ আহিছে তো সেইজাক বৰষুণৰ পৰা হয়তো চিধা পানীখিনি আপোনাৰ নলা নৰ্দমা বা পুখুৰীলৈকে গুচি যাব বা কি হ'ব খুব বেছি মাটিৰ তলত সোমাই পেলাই আমি যিবিলাক মাটিৰ পানী থাকে তলত পানী থাকে সেই মাটিৰ তলৰ পানীৰ লগত মিক্স হ'ব সেইখিনি পানীকে আপুনি পিছত কি কৰে আকৌ ধৰক টিউবৱেল বা পাম্পেদি উঠাই আনি পেলাই আমি ব্যৱহাৰ কৰোঁ আল্টিমেটলি বস্তুটো আমি খায়ে আছো কিবা নহয় কিবা প্ৰকাৰে হয়নে চ' সেইটো হয়েই বাৰু সেইটো ঠিক আছে ধন্যবাদ ছাৰ আৰু আছে নেকি নাই যদি আমি শেষৰ ফালে আগবাঢ়িম তো আমাৰ হেল্ল' সময় ডক্টৰ হয় হেল্ল' হয় হয় হেল্ল' শুনি আছো হয় ছাৰ কওক মই ডক্টৰ তালুকদাৰক যথেষ্ট ধন্যবাদ জনাইছো খুব ধুনীয়াকে এই শব্দবোৰ ইংৰাজীতো কৈ গৈছে অসমীয়াতো কৈ গৈছে আমাৰ আজি যিসকল অংশগ্ৰহণকাৰী আছে প্ৰায় 28 জন মান আটাইকেইজনেই শিক্ষিত মই অকমান বায়'ডাটাটো তেখেতসকলৰ চাইছিলো গোটেই বস্তুখিনিৰ ভিতৰত এটা বস্তু মানে সময়ৰ অভাৱৰ কাৰণে খুব সম্ভৱ ডক্টৰ তালুকদাৰে এৰি থৈ গ'ল সেইটো হৈছে যে আমি এতিয়া কীট পতংগ বিলাক আমি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে জৈৱিকভাৱে আমি দৰৱটো মাৰিব লাগিব আমি চবেই জানো ৰাসায়নিকৰ যিটো ক্ষতিকৰ কথাটো একেবাৰে শেষৰ আলোচনাটোত ডক্টৰ তালুকদাৰে কৰি গৈছে যে দিলো বৰষুণ দিলে উঠি গ'ল টিউবৱেলেৰে আমি খালো ফিল্টাৰ কৰি খালেও কোনো লাভেই নাই অথচ আমি খালোৱে গৈ গতিকে বিভেৰিয়া বেচিয়ানা বুলি এবিধ ফাংগাছ এবিধ আছে এই বিভেৰিয়া বেচিয়ানাবিধ আপোনালোকে এসপ্তাহ 10 দিন বা 12 দিনৰ মূৰে মূৰে আবেলি সময়ত যদি স্প্ৰে কৰি থাকে সকলোবিলাক পোকৰ কণীবিলাক সকলোবিলাক সৰু সৰু পোকৰ মানে আপোনাৰ পলুবিলাক কণীবিলাক সি ঘোলা কৰি পেলাই গৈ বৰ্তমান সময়ত মানে মই শিৱসাগৰৰ পৰা কৈছো মানে কিছুমান জৈৱিক চাহ বাগানেই হওক বা আমাৰ কৃষকসকলে হওক বিভেৰিয়া বেচিয়ানাটো তেখেতসকলে ব্যাপকভাৱে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে সেইখিনি কিছুমান লেবৰেটৰী আছে তেওঁলোকৰ পৰাও কিনি আনে কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰাও সংগ্ৰহ কৰে আৰু যিহেতু অসম কৃষি বিশ্ববিদ্যালয়খন আমাৰ শিৱসাগৰৰ ওচৰত বহুতোখিনি প্ৰগতিশীল কৃষকসকলে মানে যুৱক কৃষকসকলে গৈ পিনে বিশ্ববিদ্যালয়ৰ পৰা সংগ্ৰহ কৰে এতিয়া সম্ভৱ আপোনালোকে কামৰূপ কেভিকেৰ সম্ভৱ বিশেষজ্ঞ নেকি ডক্টৰ তালুকদাৰ মই কামৰূপৰ নহয় মই দাদা বৰপেটাৰ বৰপেটাৰ ঠিক আছে এতিয়া নামনি অসমৰ সকলো তেনেকে আপোনালোকে মানে কেভিকেৰ সহযোগত এই জৈৱিক কীটনাশকটো মাৰক এতিয়া বিলাহী হওক বেঙেনা হওক যিমানবোৰ শাক পাচলি আছে পোকে যথেষ্ট দিগদাৰ কৰে কিন্তু বিভেৰিয়া বেচিয়ানা নামৰ এই জৈৱিক কীটনাশকটোৱে যথেষ্ট সকাহ পোৱা দেখা গৈছেগৈ আৰু ধন্যবাদ জনালো আৰু ডক্টৰ তালুকদাৰে যেন আপোনাক হস্তক্ষেপ কৰাৰ কাৰণে যেন মোক অনুগ্ৰহ কৰি বেয়া নাপায় থেংক ইউ মই সেইটো কথা দিয়ক মই দাদাক বহুত ধন্যবাদ জনাইছো আচলতে কথাটো মোৰ থাকি গ'ল একচুৱেলি বিভেৰিয়া বেচিয়ানাও আপোনাৰ যেনেকে ট্ৰাইকোডাৰ্মাৰ কথা ক'লো বিভেৰিয়া বেচিয়ানাও আচলতে বহুত বঢ়িয়া ভাল বস্তু আচলতে এইটো এটা জৈৱিক কীটনাশকৰ ওপৰতে পৰে সেইটোও যদি ব্যৱহাৰ কৰিব পাৰে খুব ভাল আচলতে খুব ভাল বঢ়িয়া বস্তু ধন্যবাদ আলি ছাৰলৈ গঠনমূলক পৰামৰ্শৰ বাবে আৰুতো নাই চাগে ধন্যবাদ তেতিয়াহ'লে আমি শেষলৈ আগবাঢ়ো আজি আমাৰ এই অনলাইন খেতি সংলাপ অনুষ্ঠানত উপস্থিত সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ জনালো বিশেষকৈ আমাৰ আজিৰ মুখ্য বক্তা ডক্টৰ কুলদীপ তালুকদাৰদেৱক মনৰ পৰা কৃতজ্ঞতা জনাইছো
তেখেতে ৰবি শস্যৰ পোক আৰু ৰোগ ব্যৱস্থাপনাৰ বিষয়ে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু কৃষকসকলৰ বাবে কাৰ্যকৰী হোৱাকৈ তথ্যসমূহ খুব সহজ ভাষাত বৰ্ণনা কৰিলে। ডক্টৰ তালুকদাৰে আজিৰ বক্তৃতাত যি IPM প্ৰযুক্তি, ৰোগৰ প্ৰাথমিক চিনাক্তকৰণ, জৈৱ নিয়ন্ত্ৰণ আৰু ব্যৱহাৰযোগ্য পৰামৰ্শ আগবঢ়ালে, সেইবোৰে নিশ্চয় আমাৰ কৃষকসকলক অতিকৈ সহায়ক হ'ব। তেখেতৰ সময় আৰু অমূল্য জ্ঞানে আমাৰ সন্ধিয়াৰ সময়খিনি সজোৱাৰ বাবে মই পুনৰ গভীৰ কৃতজ্ঞতা জনাইছোঁ। লগতে উপস্থিত সকলো অংশগ্ৰহণকাৰী কৃষক অতিথিসকলক ধন্যবাদ জনাইছোঁ আজিৰ অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে। আহক আমি সকলোৱে আজিৰ শিকনিবোৰ নিজৰ খেতিত প্ৰয়োগ কৰি অধিক উৎপাদনশীল আৰু সুৰক্ষিত কৃষিৰ দিশে আগবাঢ়ো। ধন্যবাদ। আজি ইমান সময় ধৰি সংলগ্ন হৈ থকাৰ বাবে সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ। আমি আকৌ লগ পাম অহা মঙ্গলবাৰে সন্ধিয়া 6:30 বজাত এটা নতুন বিষয় লৈ। আৰু মোৰ নাম আকৌ কৈছোঁ, মই দেৱজিৎ বৰা। মোৰ ফোন নাম্বাৰটো মই ইয়াতে চাট বক্সত দিছোঁ। আপোনালোকে যদি মোক এটা মেছেজ পঠাই ৰাখে, তেতিয়াহ'লে মই আপোনালোকক সোঁৱৰাই দিবলৈ মোৰ